kardom apora lama lunglake neli kronjang asang ho damtang juna ciklo nikhab crazy ardi neli video isi kasalam video aron ke damtang jun thuk se arni horutari along kido gm ko galong devoram runghang afan ki theng amat azu kidam mini a video ke lawang a video adun alam si kijapon bor ilo mini apora malung ke laso agon totona kopi ajuk si kiplang loma la alam si kamun thidam kabor e adung arel karbi arat pen kaprek akhel arat chingrum si thurpak ne kiwang thekdam longdo la dorde kiwang jun inkoine clearni sonapura long dhorna lapen armu kachi jeng asal ding pondo pusi arjudun long lapen mail meeting ta isi ni ladi dopon lase labang amele meeting a video ran angno paklang iklo প্ৰতিবেদন পাত্ৰা হ'ব তাৰপিছত ৰাইজৰ মতামত থাকিব আৰু সভাপতিৰ ভাষণ আৰু সভাভংগ আৰু যিহেতুকে আমি সভাখন খুব বেছি দীঘলীয়া নকৰিম খুব দৰকাৰী কথাবিলাক যিসকলে কয় বা বক্তব্য ৰাখিব তাৰ ওপৰত অভাৰলেপিং কৰি পেলাই বক্তব্য নাৰাখি আমি আমাৰ জাতীয় চেতনা কেনেকৈ জাতীয় সত্তা কেনেকৈ জীয়াই ৰাখিব পাৰোঁ আমি কেনেকৈ একগোট হৈ থাকিব পাৰোঁ তাৰ প্ৰয়াসেৰে আমি সভাখনৰ কাম আৰম্ভ কৰিম এতিয়া আমাৰ আহ্বায়ক কমিটিক সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিবৰ কাৰণে মই অনুৰোধ জনালোঁ ধন্যবাদ সভাপতি ডাঙৰীয়া আজি উপস্থিত হোৱা সকলো দল সংগঠন বিষয়ববীয়া সমূহ ডিমৰীয়া ৰাইজক পুনৰাই ধন্যবাদ জ্ঞাপন কৰি আমি আমাৰ কাৰ্যসূচী সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিবলৈ অনুৰোধ জনাইছো সভাপতি ডাঙৰীয়া সভাৰ উদ্দেশ্য ব্যাখ্যাত আপোনালোকে ইতিমধ্যে জ্ঞাত ডিমৰীয়া সোণাপুৰ আৰক্ষী থানা অন্তৰ্গত সৰুকাৰী গাঁৱত অৱস্থিত জিএম কুক জিএম কুক উদ্যোগ এই উদ্যোগত আমাৰ বিগত সময়ছোৱাৰ পৰা খিলঞ্জীয়া যুৱক তাত কৰ্মচাৰী হিচাপে কাম কৰি অহা দেখিছিলোঁ আৰু এই সূত্ৰে কাম কৰি থকা যিখিনি ব্যক্তি তেখেতসকলৰ যিখিনি আমাক অৱগত কৰিলে আৰু এই অৱগত আপোনালোকেও জ্ঞাত হৈছে সংবাদ মাধ্যমৰ জৰিয়তে বা কিছু কথোপকথনৰ জৰিয়তে আমি তাত থকা ব্যক্তি বা যিসকল ঘটনাৰ লগত জড়িত এই সকলৰ ব্যক্তিৰ পৰা যিখিনি আমি জানিব পাৰিছো সেইখিনি জানিব পাৰিছো যে এই উদ্যোগটি 7 জুন তাৰিখে প্ৰায় 8:30 বজাত এই 8:30 বজাত এটা নিৰ্মমভাৱে এটা ঘটনা ঘটিছিল যাৰ কাৰণে ডিমৰীয়া ৰাইজ আজি ক্ষোভিত আৰু দুখিত এই ঘটনাটো আছিলে প্ৰায় 8:30 মান বজাত প্ৰায় 13 জন যুৱক কাৰ্বি আংলঙৰ কাৰ্বি যুৱক খিলঞ্জীয়া যুৱক সেই সকলৰ ওপৰত বনিয়া গোষ্ঠীৰ ব্যক্তিসকলে প্ৰায় 8 জন মান ব্যক্তি ৰথেৰে গোটেই ইণ্ডাষ্ট্ৰীটোত চিচি কেমেৰা আছিল যদিও চিচি কেমেৰা বন্ধ কৰি আৰু তাত থকা যিখিনি লাইট অফ কৰি আৰু যিখিনি গেট আছে এই গেট সম্পূৰ্ণভাৱে তলা মাৰি এই 13 জন যুৱকৰ ওপৰত 8 জন মান ব্যক্তি বনিয়া গোষ্ঠী বাহিৰৰ ব্যক্তি অসমৰ ব্যক্তি নহয় আৰু এই ব্যক্তিসকলে কি কৰিছিল ৰথেৰে লৈ প্ৰথম আৰম্ভণিতে জানিব পাৰিছো 2 জন ব্যক্তি সিকিউৰিটি গাৰ্ডৰ সন্মুখত গৈ মাৰধৰ কৰিছিল আৰু এই মাৰধৰ সন্তুষ্ট নহল আৰু সন্তুষ্ট নহয় মানৱ ৰয় বুলি জিএম কুকৰ মেনেজাৰ এই মেনেজাৰজনে যিসকল স্টাফ এই স্টাফসকলক উচতনি দি সকলো গেট তলা বন্ধ কৰা হৈছিল আৰু লাইট অফ কৰি তেখেতসকলক একেবাৰে মাৰধৰ কৰ বুলি এই মানৱ ৰয়ে অৰ্ডাৰ দিয়া বুলি আমি জানিব পাৰিছো এই আৰু মানৱ ৰয়ে অৰ্ডাৰ দিয়াৰ মাত্ৰকে
সকলো ব্যক্তিৰ ওপৰত যোনে যি পাৰে যি কেজন ব্যক্তি ৰথ লৈ আছিলে কাৰ পেটি কি লাগিছে কাৰ মাথাত কি লাগিছে এই ৰথেৰে গোটেই কুবাই মানে অৱস্থা নোহোৱা তাত যিখিনি ছবি দেখা পালো এই ছবিটো গোটেই পকি ৰথৰে মানে ভৰি পৰিছিল আৰু তাৰ যিটো ঘটনা এই ঘটনাৰ পিছদিনা 9 তাৰিখে প্ৰায় আমি গধূলি 8টা মান বজাত এটা খবৰ পালো যে জন ব্যক্তি ইতিমধ্যে ঢুকালে আৰু এই ব্যক্তিজনৰ নাম আছিল দেৱৰাম ৰঙা আৰু এই যিটো ঘটনা এই ঘটনাটো আসলতে এই যিটো 7 জুন তাৰিখে যিটো ঘটনা এই ঘটনাতে ঘটনা বুলি ক'ব নোৱাৰো বিগত প্ৰায় 1 বছৰ 1.5 বছৰ আগতে এছবি সিমেন্ট এটা আছিল আৰু এই এছবি সিমেন্টৰ তাতে এজন খিলঞ্জীয়া যুৱকক হত্যা কৰা হৈছিল হত্যাৰ আৰত ঘটনাটো এনেকা আছিল যে ইন্ডাস্ট্রি বন আছিল হেদিনা ইন্ডাস্ট্রি বন থকাৰ অৱস্থাত এজন যুৱকক লৈ যায় তাৰ ইন্ডাস্ট্রিৰ মিচিং যিটো মিচিং এই মিচিংটো সাফা কৰিব লাগে বুলি মিচিনৰ ভিতৰত যিখিনি গটা বস্তু গুড়া কৰে এই গুড়া কৰা যিটো মিচিং ভিতৰত সোমাব দিয়া হৈছিল আৰু সোমাব দি প্ৰায় 10 ফুট আন্তৰত থকা এটা সুইচ বোৰ্ড অন কৰি তাক কাটি শেষ কৰি পেলাইছিল শেষ কৰি পেলোৱা হৈছিল এটা এটা ঘটনা আছিল তাৰ সমান্তৰালকৈ এটা ঘটনা ঘটিছিল আৰকে এছ'চিয়েশ্যন 12 মাইল আম্ভাৰ বুলি কয় তাতেও একে সমান্তৰাল ঘটনা তাতেও 7 জন যুৱকক তলা মাৰি মেনেজাৰে মাৰধৰ কৰিছিল আৰু এই যিটো ঘটনা তাৰ উপৰিও আৰু এটা ঘটনা ঘটিছিল এজনী মহিলা পইচা ধাৰৰ ক্ষেত্ৰ বুলি আমি জানিব পাৰিছিলো তাতেও ডেগাৰ ডিঙিত হানি এটা হত্যা কৰা ঘটনা আমি একে এৰিয়া দেখি আহিছো গতিকে এই ঘটনাবিলাক যে হৈ আছে এই ঘটনাবিলাকক ৰোধ কৰাৰ কাৰণে এই যিসকল ব্যক্তি মাৰ খালে বা যিসকল ব্যক্তি আজি মাৰ খায় খোজ কাঢ়িব নোৱাৰা অৱস্থা বা যিসকল ব্যক্তি আজি আমাৰ মাজৰ পৰা পৃথিৱীৰ পৰা এৰি যাবলগীয়া হ'ল সেই ব্যক্তিসকলৰ ওপৰত যিখিনি নিৰ্মমভাৱে হত্যাবিলাক ঘটি আছে এই ঘটনাটো বিগত সময়ছোৱা ৰোধ কৰাৰ কাৰণে যিখিনি ডিমৰীয়া খিলঞ্জীয়া ৰাইজে প্ৰতিবাদ চলাইছিল কিন্তু এই প্ৰতিবাদত আমাৰ যিটো কণ্ঠ এই কণ্ঠ কোনো আজি তাৰিখলৈকে সুফল পোৱা নাই যাৰ পৰিপ্ৰেক্ষিতত আমি আজি সভাখন আপোনালোকক আমন্ত্ৰণ জনাইছো আৰু এই সভাত আপোনালোকৰ যিটো চিন্তাধাৰা আপোনালোকৰ যিটো মনোবল আপোনালোকৰ যিটো দিহা পৰামৰ্শ এই দিহা পৰামৰ্শে আমাৰ এই যিসকল ব্যক্তি মাৰ খাইছিল যিসকল ব্যক্তি ঢুকাই গ'ল এই ব্যক্তিসকলক ন্যায় দিয়াৰ পক্ষত আপোনালোকৰ যিটো মনোভাৱ আপোনালোকৰ যিটো দিহা পৰামৰ্শ এই দিহা পৰামৰ্শৰ জৰিয়তে ন্যায় দিয়াৰ যিটো সংকল্প এই সংকল্প আমি সফল কৰিব পাৰিম বুলি আপোনালোকক আজি সভাত আমন্ত্ৰণ জনাইছো এইখিনি আছিল আমাৰ সভাৰ দৃশ্য ব্যাখ্যা সকলোকে ধন্যবাদ জ্ঞাপন কৰি সভাৰ দৃশ্য ব্যাখ্যা মণিমাল্য ধন্যবাদ हम लोग मिनिमियल असल पके इली चिबुजी तो उनलो ते इलियाले osohel idam nengan ini nengan thombara jot sal claim na man along ili theng atine ili hemne ili theng tine ili poti huwa lasi awi ta chingbar lage chingbar de chi bang pulong isi Ciplangung, tine minimina ke ili larinya do tine chokse aru ili karbiya sel ke ekso awareness poko ili bang awareness for sensitive poto lagi ili karbi tribal la ko ingondo ikono sila lagi lasi ili bang amel pulo po alam cithan ne ili mini cithan sona cibusona to lalo mini আজি সভাৰ উদ্দেশ্য ব্যাখ্যাত আপোনালোকে নিশ্চয় শুনিছে যে যোৱা কেইবছৰমানৰ পৰা আমি ভূমিপুত্ৰসকলে ওচৰে পাজৰে যিবিলাক ইণ্ডাষ্ট্ৰীত আমাৰ লৰাই কাম কৰি আছে তাক আমাৰ লৰাসকলক বেলেগ ৰাজ্যৰ পৰা অহা বহিৰাজ্যৰ পৰা অহা কিছুমান বণিক গোষ্ঠীৰ হতুৱাই বহুত নিৰ্মমভাৱে প্ৰহাৰ কৰিছে
তাৰ ফলত নিহতও হৈছে কেইজনমান, আপোনালোকে সকলোৱে গম পাইছে। গতিকে এই চেতনাটোক জীয়াই ৰখাৰ কাৰণে বা আমাৰ জনগোষ্ঠীৰ মানুহখিনিক আমি কি ধৰণে সুৰক্ষিত হ'ব পাৰোঁ তাৰ উদ্দেশ্যে এইখন সভা আহ্বান কৰা হৈছে। আৰু আপোনালোকে এই উদ্দেশ্যৰ ওপৰত ভিত্তি কৰি আপোনালোকে ৰাইজৰ মতামতখিনি আগবঢ়াব। আমি কেনেকৈ ভূমিপুত্ৰসকল একগোট হৈ তেনেকুৱা বণিক গোষ্ঠীৰ জৰিয়তে আমাৰ ভূমিপুত্ৰসকলক প্ৰহাৰ কৰা বা নিন্দা কৰা কামৰ পৰা তেখেতসকলক বিৰত ৰাখাব পাৰোঁ তাৰ প্ৰচেষ্টা কৰিব লাগে। সেয়েহে ৰাইজক আমি এই সন্দৰ্ভত মতামত আগবঢ়াবৰ কাৰণে প্ৰথমতে আমি কাৰ্বি বাংখি আছামৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি মনেশ্বৰ কাঠা ডাঙৰীয়া মন্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনালোঁ। আজিৰ সভাপতি মহোদয়ৰ প্ৰমুখ্যে এই সভাত আমন্ত্ৰিত বিভিন্ন সংগঠনৰ মাননীয় নেতৃবৃন্দ আৰু বিভিন্ন বিষয়া খুবেই সক্ৰিয়তাৰে কাম কৰা যিসকল আমাৰ যুৱ বন্ধু আটাইলৈকে মই কাৰ্বি বাংখি আছামৰ তৰফৰ পৰা আন্তৰিক যোৱা 7 তাৰিখৰ এই ঘটনাটো মানে প্ৰথমতে মই মোবাইলতে গম পালোঁ কিবা এটা তাতে ঘটনা ঘটিছে। সাধাৰণতে উদ্যোগ ইণ্ডাষ্ট্ৰী এৰিয়াবিলাকত এই ধৰণৰ বিভিন্ন ঘটনা ঘটি থাকে। এনে সাধাৰণ ঘটনা বুলিয়েই মানে মই প্ৰথমতে গণ্য কৰিবৰ কাৰণে বিচাৰিছিলোঁ, এইটো স্বাভাৱিকভাৱে। কিন্তু পিছত গোটেই বিষয়টো ইজনে সিজনক ফোন কৰি গম পালোঁ ঘটনাটো অলপ বেলেগ ধৰণৰ, আৰু এই ধৰণৰ ঘটনা তাতে হৈয়ে থাকে। এতিয়া এই ধৰণৰ ঘটনাবিলাক যদি হৈয়ে থাকে, যে যিসকল উদ্যোগপতি, যিসকলৰ উদ্যোগৰ মানে পৰিচালক, তেওঁলোকে উদ্যোগ ইণ্ডাষ্ট্ৰীৰ জৰিয়তে ইয়াত লাভান্বিত হ'বৰ কাৰণে আহিছে নে আমাৰ সমাজখনৰ ওপৰত তেওঁলোকৰ যি অভিপ্ৰায় নহওক সেই অভিপ্ৰায়ৰ পূৰণৰ কাৰণে ভূমিপুত্ৰসকলৰ ওপৰত বিভিন্ন অজুহাতত তেওঁলোকে অত্যাচাৰ কৰিব আহিছে। এই দুটাৰে এটা হ'ব লাগিব। যদি তেওঁলোকে উদ্যোগ ইণ্ডাষ্ট্ৰী পাতি ইয়াতে ব্যৱসায় কৰিব আহিছে, তেতিয়াহ'লে ব্যৱসায়ত এই ধৰণৰ মাৰপিট নচলে, এই ধৰণৰ গুণ্ডগোল নচলে। ব্যৱসায় আমিও কৰোঁ, লেবাৰ আমিও চলাম, আমাৰ লগতে বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন কোৱালিটিৰ লেবাৰ আছে থাকে, মানে গোষ্ঠী বিশেষে লেবাৰৰ কিছু কোৱালিটি অলপ বেলেগ বেলেগ। সেই অনুযায়ী কোন কোৱালিটিৰ লেবাৰ কোন ইণ্ডাষ্ট্ৰীত প্ৰয়োজন আৰু তাক কি ধৰণে কি কামত লগাব লাগে সেই ধৰণেহে কামত লগাব লাগে। কিন্তু এনেধৰণৰ ইটো পাৰ্টৰ এগেইনষ্টত সিটো পাৰ্টক উচুতাই তাতে মাৰপিট গুণ্ডগোল কৰি যদি মানে উদ্যোগ ইণ্ডাষ্ট্ৰীত বেপাৰটো চলাম বুলি ভাবিছে, তেনেহ'লে এইটো বেপাৰ বুলি নকয়। বেপাৰৰ মানে পলিচিটো এনেকুৱা নহয়। এইটো হৈছে মানে ভূমিপুত্ৰসকলৰ ওপৰত অত্যাচাৰ, উৎপীড়ন কিংবা চলে বোলে কৌশলে পৰিৱেশ বিনষ্ট কৰি তেওঁলোকৰ হাতত থকা যিখিনি সা সম্পত্তি সেইখিনি কাঢ়ি মেলি এইখিনি আৰু মানে 100 ওপৰত থকা অন্য উদ্যোগপতিক বিক্ৰী কৰি ইয়াৰ পৰা মানে মুনাফালৈ পলায়ন কৰাৰ এটা কৌশলহে বুলি ক'ব পাৰি। যি ধৰণৰ হৈছে, যদি এই ধৰণৰ হৈছে, এইটোৱে যদি সত্য, তেনেহ'লে এই অঞ্চলটোৰ ওপৰত
এটা ডাঙৰ ভাবুকি হয় এই ভাবুকিৰ পৰা পৰিত্ৰাণ যদি পাব লাগে তেনেহলে তাৎক্ষণিকভাৱে এই ধৰণৰ উদ্যোগ ইণ্ডাষ্ট্ৰী লিষ্ট কৰি কিন্তু আইনগতভাৱে উজৰ আপত্তিবিলাক কৰিব লাগে এটা স্টেপ সেকেন্ড স্টেপটো হৈছে যে ইয়াত কিমান উদ্যোগ আছে কোন কেটা উদ্যোগত আমাৰ লোকেল মানুহ কিমান কাম কৰে বাহিৰৰ পৰা আহি কিমান মানুহে কাম কৰে আৰু কাৰ কাম কেনেকুৱা এইবিলাক এটা সাৰ্ভে কৰি আমাৰ এই লোকেল যিমানখিনি আমি সংগঠন আছো সেই সংগঠনখিনিয়ে এই অঞ্চলটোৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত এই কামবিলাক কৰি সুন্দৰভাৱে পৰিচালনা কৰিব লাগিব আমি নজৰ ৰাখিব লাগিব সেইখিনি কৰিব যাওঁতে তাৰ মাজতে যি ধৰণৰ দুই এজন চৰ্দাৰ মানে এই ওলাই যায় আমাৰ মাজত সেইটো সাৱধান হ'ব লাগিব যাতে চৰ্দাৰগিৰি কোনেও কৰিব নোৱাৰে আপোনালোকে নিশ্চয় গম পাইছে যে মানে উদ্যোগ ইণ্ডাষ্ট্ৰীত চৰ্দাৰগিৰি আমাৰ এই অঞ্চলৰ দুই এজন যুৱক যি ধৰণে জড়িত হৈ পৰিছে সেই প্ৰক্ৰিয়াটো অলপ কন্ট্ৰোলত আনিব লাগিব চৰ্দাৰগিৰিটো এটা বেপাৰে কিন্তু বেছি চৰ্দাৰগিৰি কৰাৰ এই বেপাৰটো অলপ কন্ট্ৰোলত আনিব লাগিব তেতিয়াহে আমাৰ এই অঞ্চলৰ মানে সা সম্পত্তি সমাজ ব্যৱস্থা আমাৰ যি অৰ্থনৈতিক গাঁথনি আমাৰ মানুহৰ জীৱিকা এইটো অলপ মানে ঠিক ঠাক হ'ব নহলে এতিয়া যি ধৰণে চলি আছে সেই ধৰণে যদি আমি এৰি দিওঁ তেতিয়াহ'লে এইটো খুব সোনকালে এই অঞ্চলটো মানুহ বসবাস কৰাৰ মানে উপযোগী হৈ নুঠিব গতিকে এতিয়া কথাটো ক'বলৈ গ'লে যথেষ্ট মানে অলপ গুণ্ডুগুলীয়া কথা এইবিলাক গতিকে সেইকাৰণে সকলোকে যাৰ যি গুণ্ডুগুল হৈ গৈছে তেওঁলোককো মানে অনুৰোধ কৰিব বিচাৰিছো আমাৰ মাজত যিসকলে দুই এটা এইবিলাকৰ লগত মানে গুণ্ডুগুলত সোমাই পৰিছে তেওঁলোকো অলপ আণ্ডাৰ কণ্ট্ৰলত মানে থাকিবৰ কাৰণে মানে আমি বিশেষকৈ বাংলা আসামৰ তৰফৰ পৰা অলপ অনুৰোধ কৰিব বিচাৰিছো কেইজনমান ব্যক্তি দেখিছো আমাৰ মাজতে আজি বোলে কেছ কালি বোলে মুকুৰদমা কালি বোলে ক'ৰবাত কিবা হাংগামা ক'ৰবাত বোলে কিবা ধান্দা ক'ৰবাত বোলে চান্দা ক'ৰবাত বোলে ফাৰ্ষ্ট প্লট ছেকেণ্ড প্লট কোনোবাই অপেন লিডাৰশ্বিপৰ পৰা মানে একদম ফিটা মাৰাত নামি পৰিছে ফাৰ্ষ্ট প্লট ছেকেণ্ড প্লট এই ফিটা মাৰা মাৰি গোটেই কাৰবাৰবিলাকৰ কাৰণে এইবিলাক সৃষ্টি হৈছে এইবিলাকৰ পৰা গোটেই গম পায় যে আমাৰ সমাজ গঠন ব্যৱস্থাটো কিমান মজবুত আৰু কিমান ঢিলা আজি দেখিছে যে সমাজ ব্যৱস্থাটো খুব কম দামী সমাজ ব্যৱস্থা কেইজনমান অলপ মানে ফিটফাট চান্দাৰ ধান্দা কৰা দুই এজনক কেপচাৰ কৰাৰ লগে লগে বাকীখিনি সুন্দৰভাৱে পৰিচালনা কৰিব পৰা যায় এই কথাটো মানে বণিক গোষ্ঠীৰ হাতত ধৰা পৰাৰ পিছত সেইটো গোটেই ব্যৱস্থাটো মানে আমাৰ মানুহখিনি পৰিচালনা কৰাটো একেবাৰে সস্তীয়া মানে পৰ্যায়লৈকে গৈ পাইছে তাৰ ফলত এইটো এটা গতিকে যি কাৰণতেই নহওক ঘটনাটো ঘটি গ'ল আৰু ভৱিষ্যতে যাতে এই ধৰণৰ ঘটনা নঘটে তাৰ কাৰণে প্ৰত্যেকেই সজাগ সচেতন হ'ব লাগিব আৰু পাৰিলে অলপ বেলেগে যদি বেলেগ ৰাজ্যৰ পৰা আহি ইয়াত যদি কাম কৰি খাব পাৰে আমাৰ ইয়াৰ মানুহখিনিয়ে নিজৰ মাটিত নিজৰ ভিত্তিত নিজৰ অঞ্চলত সুন্দৰভাৱে কাম বন কৰি খোৱাত কিহৰ আপত্তি কাম বন কৰাটো বাদ দি কেৱল ঘূৰা ফুৰা কৰি ফুৰাৰ যিবিলাক কাৰবাৰ সেইবিলাক এৰি নিজৰ অৰ্থনৈতিক ব্যৱস্থাটো মজবুত কৰিবৰ কাৰণে প্ৰত্যেকে কৰ্মসংস্কৃতিটো গ্ৰহণ কৰিব লাগে তেতিয়া বাহিৰা মানুহে আহি এইবিলাক দাদাগিৰি কৰাৰ মানে চান্স নাপায় আমি কাম বন নকৰো পাৰ্চেন্টেজ বিচাৰো চান্দা বিচাৰো আৰু কম কমিশ্যনত কাৰবাৰ ইফাল সিফাল হৈ যাওক সেইটো কাৰণতে এইবিলাক কাৰবাৰ
অলপ বেছি হৈছে সেইকাৰণে ক'ব বিচাৰিছো যে আমাৰ মাজতো অলপ ঠিক ঠাক কৰি অলপ আগুৱাই যাব লাগে যেতিয়া যি ধৰণৰ প্ৰতিবাদ হ'ব লাগিছিলে সেই ধৰণৰ প্ৰতিবাদ হোৱাটো অলপ কম দেখা গ'ল আৰু এতিয়া একেবাৰে সময় শেষ হৈ যোৱা নাই প্ৰশাসনক হেঁচা প্ৰয়োগ কৰিবৰ কাৰণে আমি এটা মানে জংগী ৰূপত এটা প্ৰতিবাদ কাৰ্যসূচী ল'ব লাগে যদি লোৱা নাযায় আজি এইটো মানে তৃতীয় নে চতুৰ্থ ঘটনা এনেকে ধৰণৰ কত ঘটনা ঘটিবৰ কাৰণে হয়তো বিভিন্ন উদ্যোগ ইণ্ডাষ্ট্ৰীত লিষ্ট হৈ আছে আমাৰ লোকেলকখিনি তেওঁলোকে বহিৰাগত সোমাই অলপ কম দামত কামত খটুৱাই লাভটো বেছি লুটিব পাৰে এইটো হৈছে প্ৰথম মানে হেৰি লক্ষ্য তেওঁলোকৰ সেইকাৰণে আমাৰ মাজতে অলপ মাৰপিটবিলাক লগাই দিয়ে তাৰপিছত কাজিয়াটো অন্য ৰূপ দি বাকীবিলাকক গমগতি নোপোৱাকৈ মানে অৰ্ডাৰ দিয়ে এই ধৰণৰ ঘটনাবিলাক ঘটে গতিকে বন্ধুসকল মই এতিয়া মানে যি ধৰণে মই মানে নেতৃত্ব ল'ব পাৰিব লাগিছিলে সেইটো মানে নেতৃত্ব ল'ব পৰা নাই আমাৰ ইয়াত কাৰণ মই যিটো সংগঠনৰ বিষয়বাব লৈ আছো সেই বিষয়বাবটো অলপ বয়সস্থ মানে আমাৰ গাঁৱৰ প্ৰশাসনিক দিশটো চোৱা চিতাৰ সংগঠনৰহে গতিকে সকলো কথা বতৰা সিদ্ধান্ত লওঁতে অলপ সুস্থিৰ শান্তভাৱে ল'ব লগা হয় কিন্তু আপোনালোকৰ বহুতৰে নিচিনা কিছুমান সংগঠনৰ নেতৃত্বত যদি থাকিলেহেঁতেন তেতিয়াহ'লে অলপ পৰিৱেশটো অলপ বদলাই দিলেহেঁতেন গতিকে মই যিটো দায়িত্বত আছো সেইটোত অলপ বেলেগ ধৰণৰ দায়িত্ব আমি বেছি টান কথাও ক'ব নোৱাৰোঁ কাৰোবাক উচতনিমূলক কথাও ক'ব নোৱাৰোঁ আমি অলপ ধৰ্মীয় কিবা উপাসনা এনেকৈ সমাজবিলাক সুস্থিৰতাৰে ৰখাৰ সেই দায়িত্বৰহে আমি কাম কৰোঁ কিন্তু যিটো ঘটনা ঘটিছে সেইটো ক্ষেত্ৰত মই নিজে নেতৃত্ব ল'ব নোৱাৰিলেও আপোনালোকক অনুৰোধ কৰিব বিচাৰিছোঁ যাতে এনে ঘটনা ভৱিষ্যতে ঘটিব নোৱাৰে তাৰ কাৰণে এটা উদাহৰণ এটা দেখুৱাই দিব লাগে প্ৰতিবাদৰ জৰিয়তে সেইটো মই উচুকা বুলি ভাবিব নালাগে কিন্তু আমাৰ নিজৰ নিৰাপত্তাৰ স্বাৰ্থত আমি এটা সংগঠিত শক্তিশালী এটা মানে জংগী প্ৰতিবাদ হ'ব লাগে এইটোৱে ক'ব বিচাৰিছোঁ তাৰপিছত বাকীখিনি কথা মোতকৈ আৰু ভাল ভালকৈ ক'ব তেওঁলোকৰ মানে কথাবিলাক শুনিবৰ কাৰণে মই আছো যদি কিবা কাৰণত কিবা মন্তব্য দিব লাগে তেতিয়ালৈ দিম আৰু এই সভাখন মই অত্যন্ত গুৰুত্বপূৰ্ণভাৱে লৈ মই নিজৰ অন্য এখন মিটিং এক্সিকিউটিভ মিটিং এৰি থৈ বিচাৰিছোঁ এইখন মিটিং কাৰণ ইয়াত ঘটনাটো ঘটিছে অলপ বেলেগ ধৰণে ঘটিছে আৰু আজিতে যদি ইয়াক কণ্ট্ৰল কৰিব পৰা নাযায় ভৱিষ্যতে আৰু বেয়াকৈ ঘটিব আৰু উদ্যোগ ইণ্ডাষ্ট্ৰীৰ সংখ্যাটো কমি যোৱা নাই উদ্যোগ ইণ্ডাষ্ট্ৰীৰ সংখ্যাটো বাঢ়ি গৈ আছে দিনক দিনে আৰু মাটিটো কাৰ আমাৰ মাটি উদ্যোগ ইণ্ডাষ্ট্ৰী কৰিব দিছো কম টকাত দিছো তাকো উচিত মূল্যত দিয়া হোৱা নাই আৰু এই মাটি দিয়াৰ যিটো কাৰবাৰ সেই কাৰবাৰৰ পৰাই এই মাৰ্কেটলৈকে শিকাইছিলো গতিকে এইখিনি কথা মই অলপ মানে ক'লো গতিকে পিছত ক'ব লগা থাকিলে কম আৰু পটককৈ ক'ব দিলে নহয় প্ৰথমতে মই ভাবিছিলোঁ বেলেগে ক'ব মই শুনিম পিছত ধুনীয়াকৈ মানে এটা পৰামৰ্শ দিম এনেকৈ বুলি ভাবিছিলোঁ কিন্তু আগতে ক'ব দিয়াৰ কাৰণে অলপ কথাটো মানে অলপ গৰমৰ ফালে গুচি গ'ল সেইকাৰণে তথাপি মই অলপ ঠাণ্ডা কৰিকে মোৰ কথাটো অলপ সামৰিছোঁ Next some Monosur Qatar kan bangkiase acting president ayuk mekan sampai jilo আমি কাঠাৰ ডাঙৰীয়াক ধন্যবাদ জনাইছো যিসকল ৰাইজ আছে তেখেতসকলক নিজৰ নিজৰ আসনসমূহ গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছো আৰু লগতে আমি ডাইছত
আমাৰ অতিথি আহি পাইছে আচাৰ সভাপতি ৰাজু গৰাই ডাঙৰীয়া মই দেখিছোঁ তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু লগতে আমাৰ ইংলংকো কেএছএ প্ৰেচিডেণ্ট কোনোবা আহিছে নেকি সেক্ৰেটাৰী আছে আহক আপোনাৰ আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু এতিয়া আমাৰ ইয়াত যোৱা যিটো 7 তাৰিখৰ ঘটনাৰ কোনোবা এজন ভিক্টিম মহা বুলি গম পাইছোঁ 7 তাৰিখৰ যিটো জিএম কোকত আমাৰ যিটো ঘটনা হৈছিলে তাত আমাৰ এজন ভিক্টিম মহা বুলি গম পাইছোঁ তেখেতসকলক আমি অকমান কথা পাতিব দিম বা তেখেতসকলৰ পৰা অকমান আমি জানিম সেয়ে আমাৰ মঞ্চত যথেষ্ট সংখ্যক অতিথি আছে অতিথিসকলৰ তেখেতসকলৰ সহায় সহযোগ কৰিব আপোনালোকে আৰু আমাৰ ভোটৰ কাৰ্বি আংলঙৰ অতিথি আহিছে তেখেতসকলকো আমি আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু আমি 7 তাৰিখৰ যিটো ঘটনা সেই ঘটনাত আমাৰ দেবুৰাম ৰঙাংদেৱ নিহত হৈছিলে আৰু তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি 2 মিনিট সময় মৌন প্ৰাৰ্থনা জনাব বিচাৰিছোঁ আৰু সকলোকে থিয় হৈ তেখেতৰ আত্মাৰ সদ্গতি কামনাৰ কাৰণে হেল্ল' সভাপতি মহোদয় আমাৰ এগৰাকী অতিথি আহিছে গতিকে তেখেতক আগতে টাইমছত আনিলোঁ তাৰপিছত আমি মৌন প্ৰাৰ্থনাটো আৰম্ভ কৰিম আমাৰ মাজত উপস্থিত কাৰ্বি কালচাৰেল ছ'চাইটিৰ চেণ্ট্ৰেল কমিটিৰ ছেক্ৰেটাৰী সুনীল তুমুং ডাঙৰীয়া আমাৰ দায়িত্বত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ সুনীল টপি আমি আৰম্ভ কৰোঁ পুনৰবাৰ সকলোকে ধন্যবাদ জনাইছোঁ আমাৰ ইয়াত 7 তাৰিখৰ ঘটনাত যিসকল আহত আছিল ভিক্টিম আছিল তেখেতসকলৰ পৰা আমি অকমান জানিব বিচাৰোঁ কোন আহিছে তেখেতসকলৰ आसामी साlam ठीक मान ठीक थे हिंदी में थे असम सो था সিদিনাখন কি হৈছিলে অকমান সংক্ষেপে আপোনাৰ ঘটনাটো অকমান বিপৰীত ক'লে
আমি আমাৰ অকণমান সুবিধা হয়। এদিনা সেইটো ৰাতি আমি ৰেষ্ট হৈছিলে ভাত চাই কিনি ভাতটো খোৱাৰ পিছত কিবা গণ্ডগোল হৈছে আমি একো নাজানে লাইটটো অফ কৰি দিছে যে আমাকে মাৰি দিছে কি কাৰণ এইটো আমি নাজানে ৰড দি মাৰিছে আৰু কিমান এজনটো মানুহ মৰি গ'ল এইটো এতিয়াতো নাই এতিয়া আমি দুইজন আছে ইয়াত আহিছোঁ ইয়াত ইমানে আৰু কি কাৰণ মাৰিছে এইটো আমি নিজে গম পোৱা নাই দুখ পাইছে মোৰতো হাত ভাঙি গ'ল আৰু এইটো মোৰ লগৰো দুখ পাইছে বহুত ইমানেই আৰু ঠিক আছে আপোনালোকে সকলোৱে গম পাইছে অতিকে দুখদ কাহিনী অতিকে দুখদ দুৰ্ঘটনা বুলিয়ে ক'ব লাগিব গতিকে আমাৰ যদি ভূমিপুত্ৰসকলে নিজৰ এৰিয়াত আহি কাম কৰি যদি আমি নিজেই আহত হ'বলৈ নিজেই মৰিব লাগে তাতকৈ আৰু দুখৰ বিষয় একো নহয় সেয়েহে মই এতিয়া ৰাইজৰ পৰা অনুৰোধ জনাইছো আমেৰিকাভি জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক এই সন্দৰ্ভত নেহেৰু টেৰণ ডাঙৰীয়াক দুআষাৰ চমুকৈ মন্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছো আজিৰ সভাৰ সভাপতি মহোদয় আৰু বিভিন্ন দল সংগঠনৰ পৰা অহা ডিগনিটাৰিজ কাৰ্যালয়ৰ পৰা অহা বিশেষ ব্যক্তি যিসকল আহিলে তেওঁলোকক আমি ধন্যবাদ দিছোঁ মই আমেৰিকাভি নেশ্যনেল কাউন্সিলৰ ফালৰ পৰা মই এই কথাই স্পষ্ট ক'ব খুজিছোঁ আজি ক'বলৈ গ'লে ভাৰতে পাকিস্তানক কেনেকৈ উত্তৰ দিছে সেই প্ৰক্ৰিয়াহে মই ক'ব খুজিছোঁ কাৰণ ইয়াত এবাৰ নহয় দুবাৰ নহয় বিভিন্ন বহু কেইবাৰত আমাৰ এই ডিমৰীয়াবাসীক বা আমাৰ স্থানীয় মানুহবিলাকৰ ওপৰত বাহিৰৰ মানুহবিলাকে বা বনি পুষ্টিৰ মানুহবিলাকে মাটিৰ পৰা আৰম্ভ কৰি বিভিন্ন জলবায়ু বিভিন্ন ধৰণৰ পলিউশ্যন বিভিন্ন ধৰণৰ কৰাপশ্যন বিভিন্ন ধৰণৰ কি কয় পাৰ্চিয়েলিটি কৰা এইবোৰ আমাৰ বেছি উৎপাত হোৱা আমি দেখিবলৈ পাইছোঁ গতিকে আমি বিশেষকৈ এক্সপ্লেইন কৰাৰ সময়টো নাই এক্সপ্লেইনৰ সময়টো বেছি ল'ব নালাগে একশ্যনৰ কথা চিন্তা কৰিব লাগিব আমি একশ্যনৰ কথাহে আমি চিন্তা কৰিম আমি ইমান নিপীড়িত মানুহ যদিও আমাৰ অৰ্থনৈতিকভাৱে আমি দুৰ্বল শৈক্ষিকভাৱে আমি দুৰ্বল এই কথা চিন্তা কৰিলে নহ'ব আমি এইটো সময় নাই গতিকে মই এইখিনিকে অনুৰোধ কৰিব খুজিছোঁ বিশেষকৈ এতিয়া কাৰ্যালয়ৰ পৰা আমাৰ কেইজনমান ভাই আহিছে তেওঁলোকে বিশেষ দায়িত্ব লৈ আহিছে বিশেষ সমস্যা এইটো বহন কৰিবলৈ আহিছে আৰু এই সভাত তেওঁলোকৰ লগত কিছু পৃথকে বহি আমি এটা উইথ একশ্যনৰ কথাটো চিন্তা কৰা ভাল কাৰণ চাওক আমি একো নাজানো বুলিও আমি ইমান সহ্য কৰিব নোৱাৰোঁ এইটো টাইম নাই ইয়াত ডিমৰীয়া বুলি নহয় হ'ল অসমত বিশেষকৈ এনেকুৱা জনজাতিবিলাকৰ ওপৰত বা খিলঞ্জীয়া মানুহবিলাকৰ ওপৰত আৰম্ভ কৰি বিভিন্ন ধৰণৰ ইয়াত কি কয় সমস্যা সৃষ্টি কৰা আমাৰ মানুহে তেনেকৈ সৃষ্টি নকৰে আমাৰ এই অঞ্চলৰ মানুহে তেনেকৈ সৃষ্টি নকৰে কিন্তু আমাৰ মানুহ কি কৰে এই বিষয়ে কিছু আমাৰ ওপৰত কৈ গৈছে আৰু সেইটো সুবিধা তেওঁলোকে লৈছে আমাৰ মানুহখিনি তেওঁলোকৰ ওচৰত হাত পাতিবলৈ যায় আমাৰ মানুহখিনি তেওঁলোকক কিছু কথা আগবঢ়াই দিয়ে সুবিধা দিছে সুবিধা দিয়াৰ পৰা আমাৰ এই সমস্যা ঘটি আছে আমি সুবিধা দিছোঁ আৰু এই সুবিধা বুজি আমাৰ দুৰ্বলৰ কথা বুজি তেওঁলোকে আমাৰ ওপৰত কি অত্যাচাৰ কৰিব লাগে কি
কি সমস্যা ঘটাব লাগে, কাক কেনেকুৱা ধৰণৰ কি উৎপাত কৰিব লাগে, কোনটো এৰিয়াত কি উৎপাত কৰিব লাগে, এই কথা তেওঁলোকে বাহিৰা মানুহখিনি জানে। স্পেচিয়েলি মই ক'ব খোজোঁ, বিশেষকৈ বিজনেছ কৰা মানুহবিলাক অন্য মানুহতকৈ বেছি বুদ্ধিও হয়। ক'ত কেনেকুৱা কি দোকান দিলে, ক'ত কেনেকুৱা কি বিজনেছ কৰিলে এই মানুহবিলাকৰ পৰা শোষণ কৰিব পাৰোঁ বা এই অঞ্চলৰ মানুহখিনি শোষণ কৰিব পাৰোঁ, এই কথা তেওঁলোকে ভালকে জানে। কিন্তু আমাৰ ইয়াত যিখন আমি আজি বিভিন্ন জনগোষ্ঠী আছোঁ বা বিভিন্ন এনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ মানুহ আছে, বিশেষকৈ ব্যৱহাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ব্যৱহাৰ ক্ষেত্ৰত অভিজ্ঞতা থকা মানুহো আছে, কিন্তু সেই কৰি তেওঁলোকে নোৱাৰে। তাৰ ফলত আমি বিভিন্ন বাহিৰৰ মানুহ মাতিবলগীয়া হয়। মইতো এটা উদাহৰণ দিব, আগতে আমাৰ অসমৰ মানুহবিলাকে অসমীয়া মানুহবিলাকে চুলি নাকাটে, চুলি কাটিলে একদম সৰু জাত বুলি ভাবে। তাৰ কাৰণে আমাক বাহিৰা মানুহবিলাক জোতা বনাব নাজানে, জোতা চিলাব নোৱাৰে, তেওঁলোকক সৰু জাত বুলি কয়। আৰু সেইকাৰণে আমিতো জোতা পিন্ধো, জোতা চিলাবৰ কাৰণে, জোতা চাফা কৰিবৰ কাৰণে বাহিৰা মানুহ আনিব লাগে। আমাৰ মানুহে মাছৰ ব্যৱহাৰ নকৰে, কিন্তু বিল খাল আমাৰ, এই ভূমি আমাৰ, আমি সহিব নোৱাৰো। সেইকাৰণে এতিয়া প্ৰত্যুত্তৰ দিয়াৰ সময় ইয়াত ভাবি থাকি সহ্য কৰি বিবেচনা কৰি থকাৰ সময় নহয়। মই স্পষ্ট ক'ব খুজিছোঁ, নম্বৰ 1 আমি আইনৰ আশ্ৰয় ল'ব লাগে। মই এইটো মোৰ ফালৰ পৰা আমি জাতীয় পৰিষদৰ পৰা এই ছাজেশ্যন দিছোঁ বা এই পৰামৰ্শ দিছোঁ, আমি উইথ একশ্যন যদি যাবলগীয়া হয় তেনেহ'লে আমি আইনৰ আশ্ৰয় ল'ব লাগে, নম্বৰ 1। নম্বৰ 2, এতিয়া ভোট কৰোঁ, মই স্পষ্ট নহয় যে যিহেতুকে আইনৰ আশ্ৰয় ল'বৰ কাৰণে অলৰেডি কিবা কিবি যোগাযোগ কৰা হৈছে, কিন্তু কথা হৈছে কি আমি ইয়াত স্থানীয় মানুহখিনি কৰিবলগীয়া বা কৰিব পৰা কামখিনি হৈছে নম্বৰ 1 এবাৰ এটা আন্দোলন এটা সৃষ্টি কৰিব লাগিব, প্ৰতিবাদৰ কাৰ্যসূচী এটা ল'ব লাগিব। বিভিন্ন দল সংগঠনবিলাক ইয়াত আহিছে, আপোনালোকে ইয়াত একমত হওক। আজি কাৰ্বিক কৰিছে, কালি বড়োসকলক কৰিব, অহাকালি আদিবাসীসকলক কৰিব, পৰহি লালুসকলক কৰিব, এনেকৈ গৈ আল্টিমেটলি আমাৰ মাজত আকৌ মানে বিভ্ৰান্ত সৃষ্টি কৰিব। সেইটোৰ কাৰণে ইয়াত আমাৰ এই ডিমৰীয়াত বুলি নহয়, অসমত যিমান আমাৰ জনগোষ্ঠী আৰু লগতে দল সংগঠনবিলাক আছে, আমি বাহিৰত যিটো সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আপুনি আৰু আমাৰ মাজত চা চিনাকি হৈ আৰু লগতে ইয়াৰ একশ্যনৰ কাৰণে বিভিন্ন ধৰণৰ হয়তো শক্তিশালী কমিটিৰ প্ৰয়োজন হ'ব। গতিকে মই এই দুটা মোৰ ফালৰ পৰা মই মন্তব্য আগবঢ়াইছোঁ। আৰু তৃতীয় কথাটো হৈছে কি, এইটো আমাৰ এই অঞ্চলৰ মানুহে হওক বা বাহিৰৰ মানুহে হওক, মই বিশেষকৈ আমাৰ এই অঞ্চলৰ মানুহখিনি ক'ব খুজিছোঁ, যিসকলে বাহিৰা মানুহবিলাকৰ লগত হাত পাতি মিলিবলৈ ইচ্ছা কৰে ইয়াৰ পৰা দূৰত থাকক, সেইটো সম্পূৰ্ণ আপোনালোকে বিৰত হৈ থাকক। আপুনি 3জন মানুহ 4জন মানুহ লৈ ভাল হৈছে তেওঁলোকৰ লগত, কিন্তু হাজাৰ মানুহৰ কাৰণে ক্ষতি হৈছে, গোটেই অঞ্চলৰ কাৰণে ক্ষতি হৈছে, গোটেই জনগোষ্ঠীৰ কাৰণে ক্ষতি হৈছে। সেইটো ফালৰ পৰা আপোনালোকে সাৱধান হৈ থাকক, নহ'লে আজি চাওক সমস্যা ঘটিছে 7 তাৰিখে, কিন্তু ইয়াত সমাধানৰ কাৰণে আজি কিমান দল সংগঠন, ক'ৰ বাহিৰৰ মানুহ, কিমান দূৰৰ মানুহ নিজৰ টকা পইচা খৰচা কৰি আহিবলগীয়া হৈছে। কি কাৰণতে আহিবলগীয়া হৈছে? আজি আহ্বায়ক কমিটিয়ে বিভিন্ন ধৰণৰ দল সংগঠনসকলক আজি মাতিবলগীয়া হৈছে, কাৰণটো কি? কাৰণ 3-4জন মানুহে গৈ সুবিধা দিছে আৰু আমি সমাধানৰ কাৰণে
দিনটোক কাম বন ক্ষতি কৰি নিজৰ টকা পইচা খৰচা কৰি ইয়াৰ সমাধানৰ সূত্ৰ ওলাব লাগে। এইটো কি যুক্তি? এইটো কাৰণে এইটো নহয়। গতিকে এইটো আমাৰ কাৰণে সময় আমি অপচয় কৰিছোঁ। আমাৰ কাৰণে আমি আমাৰ নিজৰ টাইম বা কাম বন ক্ষতি কৰিছোঁ। সেইকাৰণে মই বিশেষকৈ আহ্বায়ক কমিটিক অনুৰোধ কৰিব খুজিছোঁ আৰু লগতে ইয়াত যিমান দল সংগঠনৰ পৰা আজি নেতৃত্ব দিবলৈ আহিছে সেই সকলোকে মই অনুৰোধ কৰিব খুজিছোঁ যে আমি বিশেষকৈ আইনৰ ব্যৱস্থাটো দিবৰ কাৰণে আজি আমাৰ কাৰ্যালয়ৰ পৰা আমাৰ বিশেষকৈ দিনদৰ্শকসকলে আহিছে। আমি এওঁলোকৰ লগত অলপ টপ বা ছেকেণ্ড টাইমত মানে আলোচনা কৰি এটা স্পষ্ট সিদ্ধান্ত লোৱাটো ভাল হ'ব। মই এইখিনিকে কৈ মোৰ চব বক্তব্য সামৰি মাৰিছোঁ। নমস্কাৰ। ধন্যবাদ জনাইছোঁ আমেৰিকাবী জেনেৰেল ছেক্ৰেটাৰী নেহৰু টেৰণ ডাঙৰীয়াক। তেখেতে কৈছে যে আইনী ব্যৱস্থা ল'ব লাগে, আইনী ব্যৱস্থা লোৱাৰ ব্যৱস্থা কৰিব লাগে আৰু তেখেতে খুব সুন্দৰ কথা কৈছে। কিন্তু আমি হয়তো বুজিব পাৰিছোঁ সকলোৱে, যিসকলে ইয়াত এই দুৰ্ঘটনাৰ সাক্ষী আছিলে, ভিক্টিম আছিলে, তেখেতসকলে বুজিছে যে এই অনুষ্ঠান বা প্ৰতিষ্ঠানবিলাকত কাম কৰিব গ'লে আমাৰ খিলঞ্জীয়াসকলৰ কি অসুবিধা হয়, কি দুখ দুৰ্দশাত ভুগিব লগা হয়। আপোনালোকে কেইদিনমান আগতে আকৌ শুনিছিলে আমাৰ সেই পাটৰকুছিৰ আফটোত ৰক্সা চিমেণ্টৰ ওচৰত, তাতো আমাৰ সেই কাৰ্বি ল'ৰাকেই খুব ৰাতি 11টা নে 12টা বাজিছে, 11টা-12টা বজাত তেনেকুৱাকৈ মাৰি মাৰি আমাৰ ইয়াত তেখেতসকলে কোনোবা কিবা কৰি আমিও গম পাইছোঁ মানুহ পঠিয়াই পেলাই ৰক্ষা কৰিব লগা হৈছে। গতিকে এনেকুৱা ঘটনা হয়তো আৰু ঘটি থাকিব। আৰু যদি আমি উচিত ব্যৱস্থা বা উচিত আমি সূত্ৰ উলিয়াব নোৱাৰোঁ, সেয়েহে মই অনুৰোধ জনাম যিসকলে বক্তব্য ৰাখিব তেখেতসকলক যাতে চমুকে হ'লেও তেখেতসকলে অকণমান সু পৰামৰ্শ যাতে দিব পাৰে আৰু সু পৰামৰ্শ দিয়াৰ কাৰণে মই তেখেতসকলক অনুৰোধ জনাম। আৰু এতিয়া এই সংক্ৰান্তত বক্তব্য ৰাখিবৰ কাৰণে মই KCS জেনেৰেল ছেক্ৰেটাৰী কাৰ্ছত हेलो प्रथमते সকলোকে নমস্কাৰ। আজি এই মিটিং চলোৱা সভাপতি তাৰপিছত আমাৰ আজি ইয়াত মিটিঙত উপস্থিত বিভিন্ন পৰা অহা সংগঠন KCS পৰা আৰম্ভ আৰু আজি ইয়াত উপস্থিত হয়। আমি আজি এই প্ৰগ্ৰাম যোৱাকালি আমি শুনামতে আমাক ইনভাইট কৰা মতে আমি ৰাতিপুৱা আমি টিম এটা ওলাই আহিলোঁ। আমি লগতে আছে আমাৰ ভুৱন টপি অৰ্গেনাইজিং ছেক্ৰেটাৰী আৰু ষ্টিলেন নিংটি আমাৰ KCS মেম্বাৰ আৰু আমাৰ ডানিয়েল দে আমাৰ KCS চেণ্ট্ৰেল কমিটি লিটাৰেচাৰ ছেক্ৰেটাৰী। তো আজি ইয়াত আহি মোকে এটা দুটা ক'বলৈ সময় দিয়াৰ কাৰণে প্ৰথমত মই ধন্যবাদ দিব বিচাৰিছোঁ। আৰু হয়, মই প্ৰথমতে মই ধন্যবাদ দিব বিচাৰিছোঁ আমাৰ ডুমৰা সোণাপুৰ থকা বহবাক আমাৰ যিকেইটা যোৱাবাৰ 7 তাৰিখ যিটো ঘটনা হৈছে তাত আপোনালোকে এই দায়িত্ব লৈ কিছুমান কাম আপোনালোকে যিটো যোৱাবাৰ ঘটনাৰ যিকেইটা ভিক্টিম বা যিটো আমাৰ ত্ৰিপুৰাম ৰংহাং মৃত্যু হৈছে এওঁলোকক আপোনালোকে যিমান পাৰে আপোনালোকে সহায় কৰিছে তাৰ বাবে আমি ধন্যবাদ দিব বিচাৰিছোঁ। আৰু হয়, আমি সকলোৱে সজাগ হ'ব লাগে
আমিও দেখি পাই আছো আমাৰ খিলনীয়া আমি আমাৰ মানুহ কাৰণে আমি কিমান কষ্ট পাই আছো অপৰাধ ইয়াত ভয়াম নহয় আমাৰ পাহাৰৰ লিগা আমি পাই আছো সেইকাৰণে আমি আমাৰ সময় আহি পাইছে এতিয়া আমি খিলনীয়া আমি যিমান আছে আমি এক হ'ব লাগিব আৰু আমি সদায় সজাগ হ'ব লাগিব ঘটনা অকল ইয়াত নহয় বিভিন্ন জায়গাত ঘটনাটো আমি পাই আছো শুনি আছো আৰু যেতিয়া আহিবলগীয়া দিন এই ঘটনাটো নহ'ব কাৰণে বা আমি সকলোৱে সদায় এই মেয়ৰ মিটিং বহি আমি সদায় চবৰ লগত বা আমি পাহাৰে হওক ভৈয়ামে হওক আমি সদায় আদান প্ৰদান হ'ব লাগিব আৰু যিটো আপোনালোকে আজি প্ৰগ্ৰাম ৰাখিছে যি জাষ্টিছ পাবৰ কাৰণে আৰু আমি ছেফগাৰ্ড আমি পাবৰ কাৰণে এই দুইটা কথালৈ আমি আজি গোট খাইছোঁ হয় আমি কণ্ডেম কৰিছোঁ যি যোৱাবাৰ 7 তাৰিখ বৰ্ণিহাট যিটো ইণ্ডাষ্ট্ৰী তাত কাম কৰা কৰ্মচাৰীসকলক বেয়াকে যিটো ঘটনা আমি পালোঁ কিন্তু এইটো আৰু ফিউচাৰ এইটো হ'ব নালাগে আমি সকলোৱে এইটো যিমান পাৰে আমি চবৰ সহায় বা চবৰ আমি কথা পাতি সদায় আমি এইটো বস্তু আমি সজাগ হ'ব লাগে বুলি মই অনুভৱ কৰিছোঁ তাৰপিছত হয় আমি অকল পাহাৰ ভৈয়াম আমি গীত মাত সংস্কৃতি অকল সেইটো আমি কৰি থাকিলে নহওঁ আমি সকলোৰ কাৰণে আমি যিটো আহি থকা যিটো চিটুৱেশ্যন সেই চিটুৱেশ্যনৰ কাৰণেও আমি সদায় মাত মাতিব লাগিব মই বিশেষকৈ মই ক'বলৈ ইমান নাযাওঁ আৰু আপোনালোকে আজি আমাক মাতাৰ কাৰণে আমি ধন্যবাদ আৰু দিব বিচাৰিছোঁ আৰু মই ইমানটোৱে কৈ মোৰ কথা ইমানতে সামৰিলোঁ কাৰণ Murat Hufazil lo nali Sunil Jobbi মেছেজ আধালো যে তেখেতসকলে আমাৰ যিটো কাৰ্য আমি তেখেতসকলক যিমানখিনি সহায় কৰাৰ কাৰণে তেখেতে আমাক ধন্যবাদ জনাইছে তাৰ বাবে তেখেতক ধন্যবাদ জনাইছোঁ আকৌ আমি সকলোৱে বহুত জনগোষ্ঠীৰ দলীয় সংগঠনৰ নেতাসকল আহিছে সেয়ে তেখেতসকলকো আমি এই সংঘাতত আমি মন্তব্য আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ এতিয়া আমাৰ আক্ৰাছৰ সভাপতি সোণবৰা ডাঙৰীয়া আমাৰ এই সংক্ৰান্তত আমি যাতে সকলোৱে একগোট হৈ থাকিব পাৰোঁ সকলো জনগোষ্ঠী যাতে একগোট হৈ থাকি আমি ভূমিপুত্ৰসকলে যাতে এনেকুৱা ঘটনাক একেলগে মাত দিব পাৰোঁ আৰু কি ধৰণে আমি থাকিলে একগোট হৈ থাকিলে আমি সেই ঘটনাৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ তাৰ কাৰণে তেখেতক মন্তব্য ৰাখিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ সভাপতি মহোদয় আমাৰ প্ৰাক্তন জনজাতি সংঘৰ সভাপতি মহন্ত তুমুং দাল আহিছে তেখেতকো আসন গ্ৰহণ কৰাৰ বাবে অনুৰোধ জনাইছোঁ আগৰ চিটত আহক আপুনি আৰু ইয়াৰ পিছতে আমাৰ গৰীয়া জাতীয় পৰিষদৰ সভাপতি সম্পাদক থাকে এওঁলোক দুগৰাকী আহিছে আপোনালোকেও আগৰ চিটত আসন গ্ৰহণ কৰিব পাৰিব আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পৰৱৰ্তী কাৰ্যসূচী চলাই নিয়াৰ বাবে সভাপতি ডাঙৰীয়াক অনুৰোধ জনাইছোঁ মাননীয় আজি সভাৰ সভাপতি মহোদয় প্ৰথমতে মই দেৱৰাম ৰংহাং তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ যাতে য'তেই নাথাকক শান্তিৰে থাকক আৰু যিকেইজন লোক আহত হ'ল তেওঁলোকৰ আশু আৰোগ্য কামনা কৰিছোঁ আমাৰ ডিমৰীয়াৰ সকলো ৰাইজক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এটা বৃহৎ সমস্যা যিটো
আৰম্ভ ইতিমধ্যে হৈছে বেমাৰটোৰ এইটোৰ ৰিমেডি কি কৰা যায় তাক গোট খোৱাৰ কাৰণে আপোনালোকে সুপৰামৰ্শ দিব আমাক সাহস দিব সেইকাৰণে সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি ডিমৰীয়াবাসী আজি এক ডাঙৰ ক্ৰুচিয়েল এটা সময়ত আহি উপস্থিত হৈছোঁ মাদ্ৰাজ কলকাতা কৰ্ণাটক এইবোৰ ডাঙৰ ডাঙৰ চিটি যেটা গঠন হৈছিল তাৰ উপকণ্ঠ অঞ্চলৰ 15-20 কিলোমিটাৰ এনেকুৱা ঘটনাবোৰে আৰম্ভ হৈছিল যেতিয়া ইণ্ডাষ্ট্ৰিয়েল বিপ্লৱ উদ্যোগ বিপ্লৱ আৰম্ভ হৈছিল 1700 শতিকাত শেষৰ ফালে আৰু 1800 শতিকাৰ সমুখ ভাগত পিক পইণ্ট লৈছিল কিন্তু সেই মধ্যযুগীয় অৱস্থাত আটাইতকৈ মাধমাৰ পৰিছিল শ্ৰমিকসকলৰ ওপৰত আমি ভাবিব নোৱাৰো আৰু বৰ্তমান দ্বিতীয় বিশ্বযুদ্ধৰ পিছত উদ্যোগিক ৰূপান্তৰৰ কাৰণে যিটো ক্ষিপ্ৰতাৰে আগবাঢ়িলে আৰু আহি আধুনিক যুগ পালো এতিয়াও আমাৰ সেই মধ্যযুগীয় ব্যৱস্থাত আমাৰ অসমত বিশেষকৈ আমাৰ শ্ৰমিকসকলক ৰখা হৈছে আপোনালোকে চাব উদ্যোগিক বেল্টত ডিমৰীয়া বেল্ট এণ্ড ব্লক ট্ৰাইবেল বেল্ট এণ্ড ব্লক চ' কল বুলি কৈছো কাৰণ কোনো নীতি আধ্যাত্মিক ইয়াত মনা হোৱা নাই ইণ্ডাষ্ট্ৰী সদায় গৈ আছে কোনো তাৰ বাধা নাই অসমৰ 1950 চনত যি উদ্যোগিক আইনখন বনালে আৰু যিবোৰ আধ্যাত্মিক জাৰি কৰিলে আৰু যিবোৰ ৰূপান্তৰ হৈ আছে এছেম্বলি যিবোৰ হৈ আছে লেজিসলেশ্যন এটাও পালন কৰা হোৱা নাই প্ৰত্যেকটো কোম্পানী 10,000 কে জোপা গছ বলাইছে কোনো কোম্পানীৰ আশে-পাশে 10,000 গছ তেওঁলোকে ৰোপণ কৰিব পৰা নাই অৰ্থাৎ তেওঁলোকে ভাইলেশ্যন কৰি গৈ আছে আৰু তাৰে এটা উদাহৰণ হ'ল আমাৰ ৰংহাং ডাঙৰীয়া লেট ৰংহাং এইটো এটা ক্ষুদ্ৰ এটা উদাহৰণ যে হাইৰেচি যিটো আছে ইণ্ডাষ্ট্ৰীবোৰৰ যিটো হাইৰেচি আছে হাইৰেচিক আমি কেতিয়াও স্থান নাপাওঁ আমি সদায় লেবাৰ শ্ৰমিক পাওঁ চতুৰ্থ বৰ্গৰ চাকৰিতে আমি পাওঁ আৰু ফিফথ ক্লাছত আমাৰ লেবাৰখিনিয়ে পায় আপুনি চাব থাৰ্ড ছেকেণ্ড ফাৰ্ষ্ট ক্লাছত আমাৰ কেতিয়াও চাকৰি নাই হাইৰেচিক যদি আমি চাবলৈ যাওঁ আৰু জনজাতীয় অঞ্চলত এজন জনজাতীয় ইণ্ডাষ্ট্ৰীৰ ডাঙৰ বিষয়ে দেখুৱাই দিয়ক চিমেণ্টৰ পৰা কোকৰ পৰা যিটো মাৰাত্মক উদ্যোগ গঢ়ি উঠিছে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ ডিমৰীয়াৰ এজন হাইৰেচি অফিচাৰ দেখাই দিয়ক এজন ডাঙৰ ইঞ্জিনিয়াৰ দেখাই দিয়ক CEO এজন দেখাই দিয়ক COO এজন দেখাই দিয়ক নাই ইনক্লুডিং গেটাৰ গুৱাহাটীতো নাই গতিকে আগ্ৰাসন চলিছে উদ্যোগিক সুৰক্ষা সমিতি বনোৱা হৈছে উদ্যোগিক সুৰক্ষা সিকিউৰিটি গাৰ্ড বনোৱা হৈছে সিকিউৰিটি ইণ্ডাষ্ট্ৰিয়েল সিকিউৰিটি গাৰ্ড বনোৱা হৈছে কিন্তু আমাৰ লেবাৰ সিকিউৰিটি আমি বনাব লাগিব তাৰ কাৰণে UDHR ইউনাইটেড ডিক্লেৰেশ্যন যিবোৰ আছিল হিউমেন ৰাইটছৰ UDHR অফ আসাম এণ্ড ইণ্ডিয়া যিবোৰ হিউমেন ৰাইটছৰ ডিক্লেৰেশ্যন আছে সেইবোৰ আমাৰ ভাইলেশ্যন আছে সেইখিনি হাত দিব লাগিব আমি তাত হাত দিব লাগিব আইনখিনি প্ৰযোজ্য হৈছে নে নাই আমাৰ শ্ৰমিকসকলৰ চিকিৎসা ব্যৱস্থা কেনেকুৱা কৰা হৈছে তেওঁলোকে খোৱা ব্যৱস্থা কেনেকুৱা কৰা হৈছে কেনেকুৱা জেগাত তেওঁলোকক খোৱা হৈছে তেওঁলোকে দৰমহা কিমান দিয়া হৈছে তেওঁলোকে ল'ৰা ছোৱালীৰ ব্যৱস্থা কেনেকুৱা কৰা হৈছে গোটেইখিনি চকু দিব লাগিব আমাৰ ডিমৰীয়াত আহি উদ্যোগ পাতি গৈছে কিন্তু সুৰক্ষাৰ কাৰণে একো ব্যৱস্থা কৰা নাই আমাৰ মানুহখিনিৰ কাৰণে অলগতে পলিউশ্যনৰ কথাটো তেখেতে ক'লে পলিউশ্যনটো এটা ডাঙৰ সমস্যা তাৰ লগে লগে আমি এটা ছাবজেক্টত আজি গুৰুত্ব দিছোঁ যে এই ব্যক্তিজনে ক্ষতিপূৰণ কেনেকৈ পাব আৰু আহিবলগীয়া যিখিনি শ্ৰমিক বা যিখিনি কাম কৰি আছে তেওঁলোকৰ সুৰক্ষা আমি কেনেকৈ দিম চিকিৎসা সেৱাৰ নামত তেওঁলোকৰ ভাত্তাবোৰৰ নামত তেওঁলোকৰ দৰমহাবোৰৰ নামত তেওঁলোকে কেই ঘণ্টা কাম কৰিছে তেওঁলোকে থকা খোৱা ব্যৱস্থাৰ ওপৰত আমি ব্যৱস্থাটো ল'ব লাগিব তাৰ কাৰণে এখন প্ৰত্যেকটো বস্তু চৰকাৰে তেতিয়াহে কৰিব যেতিয়া ৰাইজ সজাগ হ'ব আইন 1950 চনৰ এই আইনখনকে চলি থাকিব UDHR 1945 যেতিয়া জেনেভা গঠন হৈছিল 1947 যেতিয়া এফেক্টেড হৈছিল তাৰ পিছত যিখিনি তেওঁলোকে গাইডলাইন কৰি আছে ইউনিচেফৰ পৰা হুৰ পৰা গোটেইখিনি ইমপ্লিমেণ্ট অসমত বা ডিমৰীয়াত কেনেকৈ হৈছে এইটো চাব লাগিব কৰ্তৃপক্ষখিনিৰ লগত কথা পাতিব লাগিব যে আপোনালোকে ইয়াত শ্ৰমিকখিনি ৰাখিছে তেওঁলোক সাংস্কৃতিক ব্যৱস্থাটো কি কৰিছে সাংস্কৃতিক ব্যৱস্থা ইন দ্য চেন্স তেওঁলোক খোৱা থকা বোৱা খোৱা গোটেইখিনি আমি কালচাৰত পেলাব বিচাৰিছোঁ কি সংস্কৃতিত আপোনালোকে ৰাখিব বিচাৰিছে আৰু আমাক কি দিবলৈ বিচাৰিছে গতিকে আজি মই ভাবিছোঁ আমি এটা ডিক্লেৰেশ্যন হ'ব লাগে ৰেজুলেশ্যন ল'ব লাগে উই শুড টেক দ্য ষ্ট্ৰং ডিক্লেৰেশ্যন এণ্ড ফৰ দ্যাট ইজ ৰিমেডি Last time of the massacre, if happened in the earlier time, then we take the under the section this section of Article 89-19, সেইবোৰ section আমি প্ৰযোজ্য কৰিব লাগিব অসম যিখন উদ্যোগ আইন 1950 চনৰ প্ৰত্যেকটো কিস্তা আমি জানিব লাগিব প্ৰত্যেকটো একচন ইয়াৰ উদ্যোগৰ মালিকসকলে ল'ব লাগিব ইয়াৰ হাইৰেচিসকলে ল'ব লাগিব ইয়াৰ কৰ্তৃপক্ষসকলে ল'ব লাগিব মালিকসকলে ল'ব লাগিব
স্বত্বাধিকাৰীসকলে ল'ব লাগিব গতিকে আমাৰ গোটেইখন ইণ্ডাষ্ট্ৰিয়েল বেল্ট বনাই দিয়া হৈছে ডিমৰা এখন ইণ্ডাষ্ট্ৰিয়েল বেল্ট বনাই আমি উপায় নাই আমাৰ উপায় নাই ইয়াত কিয়নো কুকুৰাজনক দেখিছিলে 200 বিঘা মাটি লোৱাৰ কাৰণে কেনেকুৱাকৈ গুলিয়াই গুলি কৰি পেলাই বাঢ়ি আহিছে আৰু এতিয়া প্ৰতিটো ঘৰে ঘৰে দৰখাস্ত পেলাইছে এপ্লিকেশ্যন দেখাই দিছে অৰ্ডাৰ দি দিছে যাতে আপোনালোকে আগতীয়াকৈ খালী কৰক গতিকে কেনেকুৱা সেইবোৰ খিলঞ্জীয়া মানুহ আছিলে খিলঞ্জীয়া বড়ো মানুহ আছিলে কোচ মানুহ আছিলে এই 200-250 মানুহ এতিয়া তাৰ পৰা আঁতৰিব লাগিব গতিকে কথাটো হ'ল কি উদ্যোগ নীতি লৈছে উন্নয়নৰ কাৰণে অসমৰ উন্নয়নৰ কাৰণে যিটো উদ্যোগ নীতি ইমপ্লিমেণ্ট আগতে বেংগলোৰত হৈ গৈছে মাদ্ৰাছ কলকাতাত হৈ গৈছে গুজৰাটত হৈ গৈছে আহমেদাবাদত হৈ গৈছে সেই উদ্যোগ নীতি আমাৰ দিয়া হৈছে কিন্তু আমাক তেওঁলোকে যিখিনি শোষণ কৰা হোৱা নাছিল কিন্তু আমাৰ ইয়াত শোষণ কৰা হৈছে এক্সপ্লইটেশ্যন কৰা হৈছে আমাক মানৱ অধিকাৰ হিউমেন ৰাইটছক এজন শ্ৰমিকৰ যিখিনি পাবলগীয়া গোটেইখিনি আপোনালোকে চাব যে প্ৰত্যেকটো ইণ্ডাষ্ট্ৰী শোষণ কৰা হৈছে আৰু তেওঁলোকে এটা পলিটিক্সত খেলিছে যে ইয়াৰ পৰা ইয়াৰ মানুহখিনি যদি ইয়াত বেছিকৈ জড়িত হৈ থাকে তেওঁলোকে ভিতৰৰ কথাটো গম পাব ভিতৰৰ কথাটো গম পোৱাৰ কাৰণে কি কৰিছে তেওঁলোকে প্ৰেছাৰ দিছে 8 ঘণ্টা 12 ঘণ্টা কাম কৰিব দিছে তেওঁলোকৰ মাস্কৰ ব্যৱস্থা নাই তেওঁলোকৰ কোনো খাদ্য সুৰক্ষা নাই তেওঁলোকে ইনহেলেশ্যনৰ কাৰণে কি ইনহেল কৰি আছে মিথেন গেছ কৰিছে অক্সিজেন কৰিছে কাৰ্বন মনোক্সাইড কৰিছে নাইট্ৰাছ গেছ কৰি আছে না হাইড্ৰক্লোৰিক এচিড কি কৰি আছে ক'ত কি প্ৰয়োগ কৰিছে তেওঁলোকে গম পোৱা নাই গতিকে আমাৰ ইয়াত মানুহবিলাক আপুনি ইণ্ডাষ্ট্ৰি প্ৰত্যেকটো কক ইণ্ডাষ্ট্ৰি যদি চাবলৈ যায় প্ৰত্যেকটো চিমেণ্ট ফেক্টৰী যাবলৈ সেই মানুহৰ কাৰণে এটা জানুৱাৰত পৰিণত হৈছে প্ৰত্যেকজন লেবাৰ এজন জানুৱাৰত পৰিণত কৰি পেলাই শোষণ কৰি পেলাই তেওঁলোকে কোটি কোটি টকা লৈ পেলাই মই একেবাৰে কৈছিলোঁ ইয়াতে যেতিয়া তাজ নামৰ এটা চিমেণ্ট ফেক্টৰী আহিব বিচাৰিছিলে নহয় মই তেতিয়া কৈছিলোঁ এটা মেছৰ বক্স আপোনাক দিলোঁ এই মেছৰ বক্সটো দি আপুনি ঘৰটো চলাই দিব পাৰে আৰু সেই মেছৰ বক্সটো দি আপুনি দুপৰীয়া ভাত সাজু বনাই খাব পাৰে এইটো আপোনালোকৰ ওপৰত কথা কিন্তু মই মালিক পক্ষক কৈছোঁ 30 দিনৰ ভিতৰত 15 দিন আপোনালোকে পৰিয়াল লৈ থাকিব চাউলত থাকিব পুনাপুৰ থাকিব তেতিয়া কম আপোনালোকে ফেক্টৰী দিলে ভালদৰে আহিছে আমাৰ পৰীক্ষাৰ কাৰণে আহিছে সেই কথাখিনি মোক ক'বলৈ দিয়া নহ'ল ৰাইজে ভুল বুজিছিল আৰু যিয়ে নহওক এই ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত এই ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত একমাত্ৰ এই যে বলি হ'ল ডেমৰা মৰঙা এইটো নহয় এই আৰম্ভণি বুলি কৈছোঁ ইয়াতকৈ অতি উৎপাতভাৱে আগবাঢ়ি যাব কাৰণ উদ্যোগিকৰ নীতিখন এতিয়া ভাৰত চৰকাৰ বা অসম চৰকাৰ বৰ বেলেগকৈ লৈছে বৃহৎ পুঁজিপতিক যেতিয়া গোষ্ঠী তেওঁলোকে দিবলৈ ধৰিছে এটা এটা বস্তু তেতিয়া কিন্তু আইনখন ভাঙি তেওঁলোকে চৰকাৰ কৰিছে কাৰণ কিয় জানে যথেষ্ট টকা তেওঁলোকে বংগত দিব লগা হৈছে তাৰ ঠিক আছে উন্নয়নৰ কাৰণে ইণ্ডাষ্ট্ৰী লাগে আমাক সকলো হ'ব লাগিব শিক্ষা আমাৰ এভৰি গাৰ্ডেন হওক কৃষি ক্ষেত্ৰত হওক জলসিঞ্চন হওক সকলোতে হ'ব লাগিব ফ্লাইঅভাৰ হ'লে চব হ'ব লাগিব কিন্তু যিকেইটা শ্ৰমিক শ্ৰেণী কাম কৰি আছে যাৰ শিক্ষা নাই তেওঁৰ যোগ্যতা শ্ৰমিক ঠিক আছে মই মানি লৈছোঁ তেওঁৰ যোগ্যতাটো শ্ৰমিক কিন্তু তেওঁ যিখিনি হিউমেন ৰাইটছৰ যিখিনি পাবলগীয়া মানৱ অধিকাৰ বস্তু সেইখিনি ডিক্লেৰেশ্যনৰ পৰা ক্লিয়াৰ কৰিব লাগিব আজি আমি এটা ৰিজলিউশ্যন ল'ব লাগিব আমি এটা সুৰক্ষা মই কৈছোঁ কি উদ্যোগ সুৰক্ষা কমিটি বনালে নহ'ব তেওঁলোকৰ উদ্যোগটো ৰক্ষা কৰাৰ কাৰণে আমাৰ শ্ৰমিক সুৰক্ষা কমিটি এখন হ'ব লাগিব বা শ্ৰমিকসকলক ৰক্ষা কৰাৰ কাৰণে কেইজনমান দায়িত্ব ল'ব লাগিব এটা কোৰ্ডিনেশ্যন কমিটি হ'ব লাগিব ভাল মানুহ কেইজনৰ কোৰ্ডিনেশ্যন কমিটি লৈ প্ৰত্যেকটো ইণ্ডাষ্ট্ৰী মই এই বুক কোম্পানীৰ কথা ক'ব যোৱা নাই এইটো এটা উদাহৰণহে হয় যিমানবোৰ ইয়াত কোম্পানী আছে বৰ্ণিয়াপুৰ 14 মাইল 13 মাইল 12 মাইল এই গোটেই বেল্টত পৰিণত হৈছে য'ত নেকি আপুনি চাব ৰাতিপুৱা সূৰ্যটো ৰাতিপুৱা 5-6 বজাত উদয় নহয় সন্ধিয়া 3টা বজাত সূৰ্য উদয় হয় ভাৰতবৰ্ষৰ পৃথিৱীৰ এনেকুৱা এখন ঠাই আছে য'ত দুপৰীয়া সূৰ্য উদয় হয় সেইটোৱে বৰ্ণিয়া আৰু সেই অঞ্চলত কথা যে প্ৰতিযোগিতা চলিছে যে কোনে কিমান ইনকাম কৰিব পাৰে মুনাফা ল'ব পাৰে আৰু লোকেল শ্ৰমিক হাতাই পেলাই বাহিৰৰ শ্ৰমিক আনিলে বিহাৰ ঝাৰখণ্ড এইবোৰৰ পৰা লৈ আনিলে তেওঁলোকে কেতিয়াও প্ৰকাশ নকৰে তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে আৰু তেওঁলোকে বেলেগ শ্ৰমিক অনাৰ কাৰণে আমাৰ শ্ৰমিক হটোৱাৰ কাৰণে ৰাতি লাইট চাইট বন্ধ কৰি পেলাই এইবোৰ চিচি কেমেৰা বন্ধ কৰি পেলাই এনেকুৱা এটা জব পিছন দিছে কিন্তু আৰু মই যদি কওঁ তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন আছে তাত যদি 100টা লেবাৰ আছে মই যদি কওঁ 2টা লেবাৰ গাইড আছে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যনটো তেওঁলোকক মাৰি কাটি চাফা কৰি পেলাইছে আমি হিচাপ নাই আমাৰ আমাৰতো হিচাপ নাই অলপ তেখেতে কোৱা নিচিনা আমাৰ ৰমেন কাঠাৰে যে মেচিন এটা কাটি নোহোৱা কৰি পেলাইছে হয় আজিকালি এনেকুৱাই নোহোৱা কৰি পেলোৱা হয় ফ্ৰিজত ভৰাই থোৱা হয় কিবা হয় নোহোৱা কৰি পেলোৱা হয় নিমিষতে নোহোৱা কৰি দিব পাৰে ইচিটো ঢালি পেলাই গতিকে আমি কেইটামান সিদ্ধান্ত ল'ব লাগিব একোপামান যদি আমি দায়িত্ব লৈ পেলাই ইয়াতে বহু আমি এই বস্তুটো সমাধান কৰিব নোৱাৰিম আমি ফাৰ্ষ্ট এণ্ড ফৰমষ্ট থিং কৰিব লাগিব এওঁলোকৰ যিটো ক্ষতিপূৰণ ডেমৰা উৰাঙৰ সম্পূৰ্ণ মৃত ব্যক্তিজনৰ ক্ষতিপূৰণ আৰু আহত ব্যক্তিসকলৰ ক্ষতিপূৰণটো আমি নিৰ্ধাৰণ কৰি পেলাই উলিয়াই দিব লাগিব আৰু এটা কথা আইনৰ মাজলৈ যদি আমি যাবলৈ যাওঁ এইটো কিন্তু দীঘলীয়া প্ৰক্ৰিয়া হ'ব মেয়ৰ পেছ কিন্তু আহিব তেতিয়া কিন্তু আমি আগবাঢ়িব নোৱাৰিম ইয়াৰ ছ'চিয়েল জাষ্টিছ লাগিব আই ৱান্ট দ্য ছ'চিয়েল জাষ্টিছ মই মাননীয় আদালত গুৱাহাটী হাইকোৰ্ট এণ্ড মেজিষ্ট্ৰেট জুডিচিয়েল
জুডিচিয়েল মেজিষ্ট্ৰেট CGM কোৰ্টকো অপমান কৰিবলৈ যোৱা নাই মই কৈছো সোশ্যাল জাস্টিস লাগিব সামাজিক ন্যায় লাগিব সামাজিক ন্যায় এই সমাজখনে যিটো ক'ব তেওঁলোকে ক্ষতিপূৰণ দিব লাগিব সেইখিনি কৰিবলৈ আৰু পৰৱৰ্তী সময়ত আমাৰ লেবাৰখিনি তেওঁলোকে এই ডিক্লেৰেশ্যনৰ মতে এই ৰিজলিউশ্যনৰ মতে তেওঁলোকে কাম কৰিব লাগিব আমি আকৌ এবাৰ কৈছো উন্নয়ন লাগিব আমাৰ ইণ্ডাষ্ট্ৰি লাগিব আমাৰ নিবনুৱা সংস্থাপনৰ কাৰণে লাগিব কাৰণ নিবনুৱা সংস্থাপনৰ কাৰণে চৰকাৰে 2 লাখ দি দিলে তেওঁলোকে পাৰিব নেকি অসম্ভৱ কথা প্ৰাইভেট সেক্টৰ আমি উন্নয়ন কৰিবই লাগিব আমাৰ যিবোৰ চুক্তি হৈছে এইবোৰ উন্নয়ন কৰিবই লাগিব গতিকে PPO পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ PPP এইবোৰ আমাৰ কৰিবই লাগিব আমাৰ বৃক্ষৰ কোনো উঠিব লাগিব বৃক্ষ কাটিব লাগিব পাহাৰ ধ্বংস কৰিব লাগিব ইণ্ডাষ্ট্ৰি কৰিলে ইউনিভাৰ্চিটি বনাব লাগিব গতিকে এইবোৰ কৰাৰ কাৰণে আমাৰ ৰাজ্যখনক যাতে মূৰ্খ বনাব পাৰে চৰকাৰে ইণ্ডাষ্ট্ৰি মালিকবোৰে যাতে আমাক মূৰ্খ বনাব নোৱাৰে সেইটো কাৰণে আমি সদায় সচেতন হৈ থাকিব উই শুড গিভ দ্য ইগল আই অল দিছ থিং আমি ক্ষিপ্ৰতাৰে এটা ইগলৰ নিচিনা চাই থাকিব লাগিব ঠিক আছে কাৰোবাৰ কিবা ভুল হ'ব পাৰে তাৰ কাৰণে ন্যায় ব্যৱস্থা নাই সেই মেনেজাৰজনৰ অৰ্থটো কি হ'ল মেনেজিং কিয় কৰিলে তেওঁ এই মেনেজাৰৰ 16টা কোৱালিটি লাগিব নহয় তাৰ মেনেজমেণ্টত কি গুৰুত্ব দিলে তেওঁ গতিকে তেওঁৰ ওপৰতো আমি এটা ৰাজহুৱা এটা কেছ দিব লাগিব তেওঁ কেছ দিব লাগিব তেওঁ আইনৰ আওতালৈ আনিব লাগিব আৰু সোশ্যাল জাষ্টিছৰ মাজেৰে এই মানুহজনক ক্ষতিপূৰণ দিব লাগিব ভৱিষ্যতে যেন ইয়াৰ আশে পাশে যিমানবোৰ ইণ্ডাষ্ট্ৰি গঢ়ি উঠিছে তেওঁলোকে যাতে কিবা এটা কৰাৰ আগতে চিন্তা কৰিবলগীয়া হয় গতিকে ৰাইজ আপোনালোকে যথেষ্ট জানে অভিজ্ঞ গতিকে আপোনালোকক ভাল ভাল পৰামৰ্শ দিব বুলি ভাবিছো প্ৰত্যেকটো আপোনালোকৰ মতামত এটা এটা ৰত্ন বুলি আমি ভাবি লৈ পেলাই আমি এই ক্ষেত্ৰত আগবাঢ়ি যাব লাগিব গতিকে আমি আকৌ এই ক্ষেত্ৰত আজি যে শেষ এখন সভাটো নহয় এই যে উদ্যোগীকৰণ হৈ আছে তাতেই আটাইতকৈ এইবোৰ বেয়া কামবোৰ বেছিকৈ ড্ৰাগছ মাৰ্ডাৰ মানে হিউমেন ট্ৰেফিকিং এইবোৰ বস্তু তাতেই ব্লেকমেইলিং স্মাগলিং এইবোৰ হয় আৰু সেই ঠাইত পৰিণত হৈছে আটাইতকৈ চাফা ঠাই আছে পাহাৰ অঞ্চল সেই পাহাৰ অঞ্চলৰ ডাটাখিনি মই লৈছিলো যেতিয়া মই প্লাষ্টিকৰ ওপৰত মই ইউনিভাৰ্চিটি প্ৰজেক্টটো কৰিছিলো তেতিয়া ইমান দুখ লগা হিচাপে মই ডাটা কিছুমান উলিয়াই পেলাইছো ওপৰৰ পাহাৰৰ ইমান দুখত গাঁও মোক দুজনমান কাৰ্বি বন্ধুৱে সহায় কৰিছিল অৰ্থাৎ যিমাই আধুনিকতাৰ ফালে আমি আগবাঢ়ি গৈছো নগাঁও অঞ্চলৰ প্ৰভাৱ পৰিছে ইকো টুৰিষ্ট এক সম্পূৰ্ণ বায়'লজিকেল ঠাইবিলাক ধ্বংস হৈ গৈছে তাত যিবোৰ ল'ৰাই ষ্টেপ লৈছিলে পাহাৰত এনেকুৱা লৈছিলে যে এইবোৰ ডাষ্টবিন হিচাপে ব্যৱহাৰ হ'ব আটাইতকৈ চাফা ঠাই পেলাই নোৱাৰি কাৰণ আমাৰ মানুহবোৰে এইবিলাকত বেয়া কৰিছে তলৰ মানুহবোৰ ওপৰত বেয়া কৰিছে গতিকে আমি প্ৰত্যেকটো দিশ চালি জাৰি চাব লাগিব গতিকে এটা বিষয়ত আমি ছাবজেক্টটো এটা বিষয়ত আমি এনফৰ্চ দিব লাগিব গতিকে এফএছএছ কৰি পেলাই আমি এইটো ছাকচেছ হোৱাৰ পিছত বাকীখিনি বস্তু আমি কৰিব লাগিব গতিকে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক লগ পোৱাৰ আশাৰে মোৰ বক্তব্যত সামৰণি মাৰিছোঁ ধন্যবাদ আকাশৰ সভাপতি সোণ বৰা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ তেখেতে খুব সুন্দৰ বক্তব্য দুটামান ৰাখিছে যে আমি আইনৰ ব্যৱস্থাৰে যাব লাগিলে আমাৰ দীঘলীয়া হয় সামাজিক ব্যৱস্থা আমি কি ধৰণে এই সমস্যাবিলাকৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ তাৰ কাৰণে আমি প্ৰচেষ্টা চলাব লাগিব পুনৰবাৰ ধন্যবাদ জনাইছোঁ এতিয়া এই সংক্ৰান্তত আমি বক্তব্য ৰাখিবৰ কাৰণে আচাৰ সভাপতি ৰাজু গৰাই ডাঙৰীয়াক মই মাইকটো দিবৰ কাৰণে অনুৰোধ জনাইছোঁ আজিৰ সভাৰ সভাপতি ডাঙৰীয়া মঞ্চত অতিথি হিচাপে আসন কৰি থকা সন্মানীয় অতিথিসকল আৰু ডিমৰীয়াৰ লগতে কাৰ্বি আংলঙৰ পৰা অহা বিভিন্ন দল সংগঠনৰ শ্ৰদ্ধাৰ বিষয়ববীয়াসকল আজি আচলতে যি আচলতে বৰ দুৰ্ভাগ্যজনক আমি এজন খিলঞ্জীয়া ভূমিপুত্ৰ কাৰ্বি যুৱকক আমি হেৰুৱাইছোঁ হেৰুৱাৰ কাৰণটো হৈছে তেওঁ সহজ সৰল এজন মানুহ যিয়ে নিজৰ শ্ৰমদান কৰিবৰ কাৰণে বা কৰ্ম সংস্থাপনৰ কাৰণে এটা কোম্পানীত কাম কৰিবলৈ আহিছিল য'ত কোম্পানীটোৰ কিছু সংখ্যক লোকে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰি তাত যি ঘটনা সংঘটিত হৈছে এই ঘটনাৰ আচলতে বলি হ'বলগীয়া হ'ল আচলতে তেওঁৰ গাত কি দুখ আছিল কি ভুল আছিল এই কথা এতিয়ালৈকে কোনো ধৰণৰ
প্ৰমাণ নাই হোৱা যদিও বা এক দুৰ্ভাগ্যজনক কথা হৈছে এই ঘটনাৰ লগত জড়িত লোকসকলক প্ৰশাসনে কৰায়ত্ব কৰিছে যদিও কিছু আইনী সুৰুঙাৰে তেওঁলোকে জামিন পাবলৈ সক্ষম হৈছে এই এক প্ৰকাৰ দুৰ্ভাগ্যজনক কথা আমি যদিও বা প্ৰথম দিনাখনৰ পৰা এই বিষয়টোত লাগি আছো থানাত আমি এজাহাৰো দিছো তাৰ পিছত কেনে ধৰণৰ তেওঁলোকে জামিন পাবলগীয়া হৈছে ইয়াত আমাৰ স্থানীয় লোকৰ ইনভলভমেন্ট আছে নেকি কোম্পানীৰ সৈতে এই বিষয়বিলাক দৃষ্টিগোচৰ কৰিব লাগে আমি নিজকে কাৰোবাক ভাই ভাই কৈ আছো তেওঁলোকে আচলতে আমাক পিছফালৰ পৰা শত্ৰু হিচাপে গণ্য কৰিছে নেকি এই বিষয়টো আমি সকলোৱে দৃষ্টিগোচৰ কৰি এনে ধৰণৰ শক্তিৰ লগত জড়িত থকা ব্যক্তিসকলক আমি সমাজৰ পৰা বৈকুট কৰিব লাগে আমি এনেকুৱা সমাজ আচলতে গঢ়িব লাগে যিখিনি মানুহ আমাক লৈ পৰিকল্পনা কৰি থকা মানুহখিনি কিন্তু আমি আঁতৰত ৰাখিব লাগিব নহলে এনেকুৱা আমাৰ স্থানীয় খিলঞ্জীয়া লোকসকল এটাৰ পিছত এটা নাইকিয়া হৈ থাকিব উপৰোক্ত বক্তাসকলে কৈছে বা আমিও গম পাইছো যে এই নতুন ঘটনা নহয় ইয়াৰ আগতো 2-3 গৰাকী যুৱক নিহত হ'ব লগা হৈছে আৰু নিহত হোৱাৰ লগে লগে আমাৰ ডিমৰত এটা স্বভাৱ আছে দুখজনক স্বভাৱ ক'বলৈ বেয়া লগা এটা ঘটনা কেইবাটাও ভাগত বিভক্ত হৈ সমস্যা সমাধান কৰাৰ কাৰণে আমাৰ মানুহখিনি লাগে দুৰ্ভাগ্যজনক কথা এনেকুৱা সমস্যাক আমি একেলগে কিয় মাতিব নোৱাৰো এটাই সমস্যা দেৱৰাম ৰহাঙে কেনেধৰণে ন্যায় পাব তেওঁ কেনেকৈ ক্ষতিপূৰণ পাব যিসকল আহত হৈছে তেওঁলোকে কেনেকৈ ক্ষতিপূৰণ পাব এই বিষয়টোক আমি মাতিবলৈ আমি 10টা ভাগত 2-3টা ভাগত কিয় বিভক্ত হ'ব লাগে সকলোৱে লিডাৰশ্বিপ দেখুৱাব লাগে তেনে ধৰণৰ কথা থাকে নেকি আচলতে মৃত্যু মানুহক লৈ ৰাজনীতি কৰিব নালাগে এই কথাটো মই সকলোকে আহ্বান জনাইছো আমি একেলগে সকলোৱে সেই পৰিয়ালটো কেনেকৈ ন্যায় পাব দেৱৰাম ৰহাঙৰ আত্মাই কেনেকৈ শান্তি পাব এই ক্ষেত্ৰত আমি লক্ষ্য ৰাখিহে কাম কাজ কৰিব লাগে এইটোহে আমাৰ আচলতে কৰ্ম হ'ব লাগে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই আজিৰ এই সভাৰ জৰিয়তে যি উমৈহতীয়া সিদ্ধান্ত হ'ব এই সিদ্ধান্তৰ প্ৰতিটো সিদ্ধান্ততেই আমাৰ সহযোগিতা থাকিব বুলি মই ঘোষণা কৰিছো আৰু লগতে এইকেইদিন আমি আমাৰ শ্ৰদ্ধাৰ কেইজনমান কাৰ্বি আংলঙৰ ভাইটি গুৱাহাটীত পঢ়াকে আছে তেওঁলোকে দিন ৰাত এক কৰি দিছে ইয়াত এই ঘটনাটো হোৱাৰ পৰা তেওঁলোকে যেনে ধৰণৰ সহযোগিতা আগবঢ়াইছে নিজৰ মানুহজনৰ প্ৰতি ন্যায় পোৱাৰ ক্ষেত্ৰত আমাৰ ডিমৰীয়া আৰু কাৰ্বি ভাইসকলৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ দল সংগঠনে এই বিষয়টোত সহযোগিতা কৰিছে আমিও কৰিছো আৰু ভৱিষ্যতেও কৰি যাম আৰু লগতে আজিৰ সভাৰ যিটো সিদ্ধান্ত এই সিদ্ধান্তত আমাৰ পূৰ্ণ সহযোগিতা থাকিব বুলি মই ঘোষণা কৰি মোৰ সমভাষণ এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ ৰাজু গৰাকীমৰীয়া আমি আশা কৰিছো আজিৰ পিছতে আমি সকলো দল সংগঠন একত্ৰিতভাৱে এই গোটেই বিষয়বস্তু আমি চাব লাগিব আমি প্ৰথমত জোৰ দিব লাগিব যে যিবিলাক ইলিগেল এক্টিভিটি সৰু পৰক আৰু যিবিলাক মানুহ তাত বসবাস কৰি আছে ভাড়াঘৰ আছে ব্যৱসায় স্থাপন কৰিছে সকলো মানুহ এটা পৰীক্ষা কৰিব লাগিব অকল বহিৰাজ্যৰ পৰা আহিছে নহয় বহিৰাষ্ট্ৰৰ পৰা মানুহ বহুত মানুহ ইয়াতে কাম কাজ কৰি আছে বহু বহিৰাষ্ট্ৰৰ মানুহ আছে ইয়াত যিয়ে ডিমাণ্ড এক্টিভিটি কৰি তেওঁলোকে আৰু গুচি যায়গৈ তাৰ কাৰণে এইবিলাক বৰ্ণীয়া অঞ্চলটোত ক্ৰাইম বেছি হৈছে ইলিগেল এক্টিভিটি বেছি হৈছে গতিকে এইটো আমি নজৰ দিব লাগিব নিশ্চয় গতিকে মই আশা কৰোঁ যে আজি এই সভাৰ জৰিয়তে আমি সকলোৱে আহ্বান জনাব লাগে সকলোৱে একত্ৰিতভাৱে এই অঞ্চলবিলাকত নজৰ ৰাখিব লাগে অকল বৰ্ণিহাট বা যোৰাবাট অঞ্চলে নহয় আজি দেখা গৈছে গোটেই ডিমৰীয়া সমগ্ৰ ডিমৰীয়াত বিভিন্ন ইলিগেল এক্টিভিটি হ'বলৈ গৈ আছে মাটি বাৰী হেৰি হৈছে ট্ৰাইবেল বেলকটো সংগ্ৰহ কৰা আছে আৰু চৌকল গৈ এটা আইন হৈ আছে আৰু চৌকল আইন আছে এই আইনখন বলবৎ কৰিবৰ কাৰণে ব্যৱস্থা কৰিব লাগে আৰু আমি যিবিলাক ইলিগেল এক্টিভিটি আছে সকলোৱে একেলগে মাৰবান্ধি থিয় হৈ তাক প্ৰটেষ্ট কৰিব লাগে আৰু ইণ্ডাষ্ট্ৰী যিবিলাক এক আছে এই ইণ্ডাষ্ট্ৰী একবিলাক আজি থকা ডিমৰীয়া ইণ্ডাষ্ট্ৰীবিলাক ফ'ল' আপ কৰিছে নাই সেইবোৰ চাবৰ কাৰণে আমি সকলোৱে একেলগে যাব লাগে মানে এখন শক্তিশালী সমিতি থাকক এই সমিতিখনে চোৱা মেলা কৰিবলৈ প্ৰশাসনৰ মানুহ থাকক তেওঁলোকে আমি দেখুৱাই দিব লাগে যে অমুক ইণ্ডাষ্ট্ৰী একটো ফ'ল' আপ কৰা নাই যদি ফ'ল' আপ কৰা নহ'লে ইণ্ডাষ্ট্ৰী বেন কৰাৰ ব্যৱস্থা কৰি দিব লাগে গতিকে এই ধৰণৰ আমি জোৰদাৰ আন্দোলন কৰিলেহে বা এটা জোৰদাৰ প্ৰতিবাদ সাব্যস্ত কৰিলে পৰৱৰ্তী সময়ত ডিমৰীয়া কিন্তু আমি এই বহিৰাজ্যৰ মানুহবিলাকৰ পৰা বহিৰাষ্ট্ৰৰ মানুহৰ কবলো ৰক্ষা কৰিব পাৰিম বুলি আমি ধাৰণা কৰোঁ গতিকে মই এইখিনিকে আহ্বান কৰিছোঁ গতিকে আশা কৰিছোঁ যে যিহেতু এটা কেছ মোকৰ্দমা কথাটো আহে কম্পিটিশ্যনৰ উপৰিও আমি এটা কথা ক'ব লাগে যিহেতু ট্ৰাইবেল মানুহৰ ওপৰত অত্যাচাৰ হৈছে SC মানুহৰ অত্যাচাৰ হৈছে গতিকে প্ৰিভেনশ্যন অফ এট্ৰচিটি এক্ট 1989 আধাৰত যিহেতু দেৱৰামৰ মৃত্যু হৈছে বা যিহেতু আমি আহত কৰিছে
আহত কৰিছে মানে সেইটো স্পেচিয়েল কোড পাবৰ কাৰণে আমি তো চৰকাৰ আহ্বান জনাবলৈ স্পেচিয়েল কোডৰ দ্বাৰা সেইটো বিচাৰক স্পেচিয়েল কোডে যিধৰণে সিদ্ধান্ত গ্ৰহণ কৰিব সেই সিদ্ধান্ত আমি মান্য কৰি হ'ব লাগে। ধন্যবাদ সকলোকে। গ্ৰেটাৰ ডিমৰীয়া নাগৰিক সুৰক্ষা সমিতি ৰণেশ্বৰ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু তেখেতে দুটামান বক্তব্য ৰাখিছে যে আমাৰ যিসকল ভিত্তি তেখেতসকলক আমি যিটো কম্পেনচেশ্যন দিব লাগে তাৰ ব্যৱস্থা আমি গ্ৰহণ কৰিব লাগে। হয় তেখেতসকলক হওক আমি চাৰ্কল অফিচাৰৰ হওক বা চৰকাৰক আমি নিশ্চয় ডিমাণ্ড কৰিব লাগিব আৰু সঠিক হ'ব লাগে। লগতে তেখেতে এটা কথা উল্লেখ কৰিছে, মই অৱশ্যে আইনৰ কিছুমান কথা নাজানো, যিটো শুনিছোঁ যে আমাৰ চিডিউল ট্ৰাইব আৰু চিডিউল কাষ্টৰ ওপৰত যদি কোনোবাই তেনেকুৱা এটেক কৰে তাৰ কিবা আইনী প্ৰক্ৰিয়া আছে আৰু তেখেতসকলৰ আমাৰ চিডিউল ট্ৰাইব আৰু চিডিউল কাষ্টৰ মাটিও যদি কোনোবা এনফৰ্চমেণ্ট কৰে তাৰ ওপৰত কিবা আইনী ব্যৱস্থা আছে। গতিকে তেনেকুৱা আইনৰ ধাৰাত যদি আমি নিপেলো তেখেতসকলৰ এগেইনষ্টত আমি কেছ কৰিব পাৰোঁ পালোঁ মই আশা ৰাখিছোঁ। তেখেতক তেনেকুৱা এৱাৰনেছ বা সজাগতামূলক বা তেনেকুৱা এডভাইচ দিয়াৰ কাৰণে তেখেতক ধন্যবাদ জনাইছোঁ। এতিয়া আমি মন্তব্য আগবঢ়াব ওলাইছোঁ। KSA চেন্ট্ৰেল কমিটিৰ ইংলুমপুৰ পৰা আমাৰ বাৰ্নাবাছ তেখেতক আমি মন্তব্য দিবৰ কাৰণে জনাইছোঁ। Thank you so much. First of all, the chairperson of today's meet and all the dignitaries representing from various organizations and all our my dear friends. Aprangsi kadoi pasone dili kadong pajero karbilo jare sopen kadong. My as a General Secretary, Karbi Sales Association, Central Committee, only 2 months I have been elected. We had an elections just recently. It was about our election. So we notun ke General Secretary post paise. So aji aha karon ami duita point loi pela ami asu. Number 1 hol amar junto justice ami jun bisarese amar late Deborah Brahman. Karena itu justice bisa, karena kami isu. Harus second point apa? I say at the safeguard for the indigenous people. Itu kami sabuk oleh apa? Okhomot, apa indigenous itu बहुत অত্যাচার করে আপনারা সব জানে। এটা মই আজি এই অঞ্চলত মই ইমান কথা মই ক'ব নাযাওঁ, কিন্তু একটা কথা মই আপোনালোকক ক'ব বিচাৰিছোঁ যে there is a saying United is divided we fall. আমি যদি একেলগে থাকে then our strength will be more powerful. So আজি আমি আহিছোঁ ইয়াতে আমাৰ as a central committee Karbi Sales Association আমি আহিছোঁ ইয়াতে আমি এই দুইটা পইণ্ট আমি কি কৰিব লাগে আমি just we are with you আৰু আমি একেলগে কাম কৰিম আৰু as a KSA আমি আমাৰ গুৱাহাটী KSA আপোনালোকে বহুত হেল্প কৰিছে ইয়াতে so like we are very thankful and also we are very thankful to all the leaders or the organizers from the Memorial আমি একেলগে in future একেলগে আমি কাম কৰি থাকিম তো এই দুইটা পইণ্টত আজি আহিছে আমি যি ডিসিশন ল'ব এই ডিসিশন মতে আমি আছো ইয়াতে আমাৰ এসকে আছে যি হেল্প কৰিব লাগে যি কাম কৰিব লাগে আমি আহিছো ইয়াতে আজি আমি ইয়াতে একচন ল'ব লাগে আমি আছো তো বেছি দীঘলীয়া নকৰো with these few words I would like to conclude my speech. Thank you. Kurantu Barnabas Kili Mr. Nautalo ini sudah simbar dari supaya tidak kami tahu ketika kami ini kuat semua dan berupaya tapi kita mendapat jelas jadi kami Sudirman Demand Committee Coordination Committee untuk apa ya amal gunakan dan kamu yang memperbaiki kami
শ্ৰদ্ধেয় বৰিষ্ঠ গঠনৰ বিষয়ববীয়া আৰু ৰাইজ একচুৱেলি বিষয়টোৰ ওপৰত মোৰ ইমান জ্ঞাত নহয়, তথাপি উপৰোক্ত বক্তাসকলে যিখিনি কথা কৈ গ'ল তাৰ ওপৰত মই দুটা পইণ্ট ক'ব বিচাৰিছোঁ। এক নম্বৰ কথাটো হ'ল এনেকুৱা যে এই মিটিঙৰ কথাটো শুনিয়ে কালি মই যেতিয়া মেছেজ পালোঁ আৰু সকলোৱে নিশ্চয় পাইছে, তাৰপিছত ৩-৪জন মানৰ ফোন মই পাইছোঁ। তেওঁলোকৰ বক্তব্যটো এনেকুৱা যে এই বিষয়টোৰ ওপৰত অলৰেডি আলোচনা কৰি কাম কৰি থকা হৈছে আৰু কিহৰ মিটিং পাতিছে। তাৰমানে অলপতে যিহেতু বক্তাই কথাটো কৈছিলে আমাৰ মাজত ভাগত আগবাঢ়ি হৈ আছে বুলি, ঠিক সেই কথাটো। গতিকে মই প্ৰথম কথাটো ক'ব বিচাৰোঁ যে আমাৰ মাজত দুভাগ নহয়, আমি একেলগে কামটো কৰোঁ, একে সমস্যা, আৰু সেইটো বিভাগত যিসকল লোক জড়িত আছে তেওঁলোকৰ লগত বহি আলোচনা কৰি আমি একেলগে আগবাঢ়ি গ'লে বস্তুটো ভাল হয়। মই এইটো এক নম্বৰতে মই এইটো ক'ব বিচাৰোঁ। ২ নম্বৰতে মই এইটো ক'ব বিচাৰিছোঁ যে এইটো আমাৰ বিমৰীয়াৰ সমস্যা। ইয়াত বিভিন্ন ৰাজনৈতিক পাৰ্টিৰ মানুহ আছে বা দল সংগঠনৰো বহুত মানুহ আছে, কংগ্ৰেছৰ আছে, বিজেপিৰ আছে, ট্ৰাইবেলৰো আছে বা অন্যান্য সংগঠনৰ বিষয়ববীয়াসকল আছে। কিন্তু যিহেতু বিমৰীয়াৰ সমস্যা, এই বিষয়টোৰ ওপৰত যেতিয়া আলোচনা কৰিবলৈ যোৱা যাব বা ব্যৱস্থা লোৱা যাব, তেতিয়া বিমৰীয়াৰ মানুহখিনি আগভাগ লোৱাটো উচিত। যদি ট্ৰাইবেলৰ মানুহখিনি জড়িত আছে কি কয়, যদি এই বিষয়টোৰ ওপৰত আলোচনা কৰিবলৈ যাওঁতে ট্ৰাইবেলৰ লিডাৰকেইটাই যায়, ঠিক তেনেকে যিসকল বিজেপিত মানে কৰ্মৰত হৈ আছে, এইটো সমস্যা পাতিবলৈ যাওঁতে যদি বিজেপিৰ ওপৰ লেভেলৰ মানুহখিনিয়ে যায়, আমাৰ ডিমৰীয়াখিনি যদি পাত্তাই নাপায়, ঠিক তেনেকুৱা হ'ব নালাগে। আমাৰ স্থানীয় সমস্যা আমাক চাকৰি কৰিছে, ঠিক কথা, আমাৰ লগত থাকিব, কিন্তু সমাধানৰ কাৰণে কথা পাতিবলৈ যাওঁতে যাতে আমাৰ ডিমৰীয়াৰ মানুহখিনি বা ডিমৰীয়াৰ দল সংগঠনৰ মানুহখিনি প্ৰেজেণ্ট থাকে আৰু তেওঁলোকৰ প্ৰেজেন্সত যাতে সিদ্ধান্তবিলাক লোৱা যায়। গতিকে তেনেকৈ কৰিলে বেছি ফলপ্ৰসূ হ'ব বুলি মই ভাবোঁ। কাৰণ আমি আগৰ কিছুমান কথা দেখিছোঁ, কিছুমান কথা শুনিছোঁ যে মানে ইয়াত হয় কিবা এটা, ওপৰত মেনেজ হয় কিবা এটা, এনেকৈ হ'ব নালাগে আৰু এনেকৈ হ'লে এইবিলাক বেকাৰ হৈ যাব। গতিকে সেইটো যাতে নহয়, তাৰ কাৰণে মই এইখিনি কথা ক'লোঁ, যাতে ডিমৰীয়া মানুহখিনি ইনভল্ভ হৈ আছে, সকলো দল সংগঠনৰ য'তেই নাথাকক সকলোৱে যাতে আমাৰ সমস্যাৰ সমাধানৰ কাৰণে আগবাঢ়ি আহে আৰু আগভাগ লয়। গতিকে মই বিশেষ নকওঁ, এই দুটা কথাকে কৈ মোৰ বক্তব্য সামৰিছোঁ। 13 নম্বৰীয়া ধন্যবাদ জনাইছোঁ। আচলতে ঠিক তেনেকুৱা হোৱা অনুচিত, তেখেতে যিটো অনুভৱ কৰিছে সেই অনুভৱটো অকণমান আগতে বক্তব্যত হয়তো প্ৰকাশ নোপোৱা নহয়, পাইছে। গতিকে আমি যদি এক হ'ব নোৱাৰোঁ, তেতিয়াহ'লে যিকোনো সমস্যাৰ এগেইনষ্টত আমি ষ্টেণ্ড দিব নোৱাৰিম। সেয়ে সকলোকে অনুৰোধ জনাইছোঁ যাতে এই ঘটনাটোৰ লগত সকলোৱে মাৰ বান্ধি একেলগে আগবাঢ়ি যাব লাগে। ধন্যবাদ। 13 নম্বৰীয়া ধন্যবাদ জনাইছোঁ। আমাৰ মাজত দুজন অতিথি আহি পাইছে। আমাৰ অল মেঘালয় কাৰ্বি এছ'চিয়েশ্যনৰ অনামিন্দ মেঘালয় পৰা মেঘালয় মাতা আদৌ আনকে হেমন্ত তুমু আনা ৰাশি পাঙিন্দা ইংল পাঙিন্দ নফেল আমাৰ মাজত উপস্থিত হৈছে ৰাজু টিয়ৰী, ছ'চিয়েল ট্ৰাইবেল এক্টিভিষ্ট, তেখেতকো আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এতিয়া আমি অনুৰোধ জনাম কাৰ্বি লাভে নামে জেনেৰেল ছেক্ৰেটাৰী বৰুণ চন্দ্ৰ টেঙৰ ডাঙৰীয়া দুআষাৰ বক্তব্য ৰাখিবৰ কাৰণে এই মৌকাটো মাইকত বহাইছোঁ। প্ৰথমতে বিবৃতি দিছোঁ। মই কাৰ্বি লাভে কাৰ্বি কেন্দ্ৰীয় কমিটিৰ সদস্য হওঁ। প্ৰথমতে আমাৰ
সভাপতি কাঞ্চি হানছে ডাঙৰীয়া ইয়াত আহিবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিছিল, কিন্তু অফিচিয়েল লেংগুৱেজ পলিচিত কিছু ব্যস্ততা থকাৰ কাৰণে ইয়াত আহিব নোৱাৰে, তাৰ বাবে দুখ প্ৰকাশ কৰিছে আৰু আমাৰ ডিমৰীয়া ৰাইজৰ সকলোকে মানে ক্ষমা প্ৰাৰ্থনা কৰিছে। Public meeting on demand of justice of late Deborah Brahma and safeguarding the indigenous people of Kanglikon. Lapet apek song akhir kan kiwang song terbang hampan terbang itu lapet korte kira mur এই বিষয়টোৰ ওপৰত দৃষ্টিগোচৰ অলপ বেলেগ ধৰণে হয়। এনেই সাধাৰণ মানুহৰ দৃষ্টিগোচৰ যেনেকুৱা মই অলপ বেকাবিকিকৈ কেতিয়াবা চিন্তা কৰোঁ, মানে প্ৰথমতে আমি সমস্যা বুলি কৈ থাকোঁ, কিন্তু সমস্যাৰ গৰিমুখী সমাধানটো কি সেইটো আমাৰ মানুহে ভাবি নাযায়, গতিকে সেইটো এটা ভাবি চোৱা যাওক। এই সমস্যাটোৰ মই মানে ডেমোগ্ৰাফিক চেঞ্জৰ লগত মানে সংলগ্ন কৰিব বিচাৰোঁ। দেট ইজ ডিউ টু চেঞ্জ অফ ডেমোগ্ৰাফি। এই গোটেই গুৱাহাটী বা ডিমৰীয়া অঞ্চলত অতীজতে অষ্ট্ৰীয় গোটৰ খাচী সম্প্ৰদায় লোকে বসবাস কৰি আছিল, পিছত কাৰ্বিসকল আহিল, তাৰপিছত বড়ো, ৰাভা, কোচ, ইহঁত আহিল। আমি হাই কাজিয়া কৰি একেলগে থাকিলোঁ নে মিলামিলি কৰি মানে মমতাজ আন্দোলনে আমি এইটো ক'ব নোৱাৰিলোঁ, তথাপি আমি একেলগে আছো। কিন্তু সমস্যা কেতিয়াৰ পৰা আৰম্ভ হ'ল, যেতিয়া নেকি মডাৰ্ণ আব্ৰাহামিক ইকনমি জন্মদাতা আডাম স্মিথৰ ইকনমিক থিয়ৰীৰ ওপৰত ইকনমিক্স অফ স্কেল আৰু ডিষ্ট্ৰিবিউশ্যন অফ লেবাৰ। এই সমস্যাটো অকল আমাৰ ইয়াত প্ৰথম হোৱা নাই, ইউৰোপত বহুত আগত হৈ গ'ল, আমেৰিকা বহুত হৈ গ'ল। আমেৰিকাত নাই, মাত্ৰ 2% ৰাইট ইণ্ডিয়ান, যিটো অৰিজিনেল আমেৰিকা। ঠিক তেনেদৰে উপৰোক্ত বক্তা কৈ যোৱাৰ দৰে দিল্লী, মুম্বাই, হায়দৰাবাদ এই মেট্ৰ' চিটিবোৰত আগতে হৈ গ'ল, আমাৰ হৈ আছে। মানে আব্ৰাহামিক ইকনমিৰ পৰা আমি আমাৰ লোকেল ট্ৰেডিশ্যনেল সনাতন ইকনমিক্সত ঘূৰি অহাৰ দৰকাৰ হৈছে। বস্তুটো কি হ'ল, আমি ইকনমিক্সত স্কেল বা প্ৰফিট বা পুঁজিপতিৰ বিয়োগ আমি সুবিধা বুলি জানি লৈ ফেক্টৰী আৰম্ভ কৰোঁ, টকা পইচা অৰ্জন কৰোঁ, আমাৰ উন্নয়নৰ হকে বুলি কয়। কিন্তু গ্ৰাউণ্ড লেভেলত আমাৰ ষ্টেক হোল্ডাৰ অৱস্থাকে এইটো চালি জাৰি চোৱা নাযায়। ধৰক DFO কেনেকৈ বনায়, ল এজ মেটালাৰ্জি এইটো আমাৰ দৰকাৰ নগৈ আছে। যদি তাই আমি ইয়াত নকচ কৰিব পাৰোঁ, আমাৰ মাটি আমাৰ বাৰী। আগতে আমি অলপ আগতে কৈছিলোঁ যে সবেল মিলাই আছোঁ, ইয়াত খাচী সম্প্ৰদায়ৰ লোকৰ পিছত আজি বড়ো, ৰাভা, মিচিং, কছাৰী, কোচ, কলিতা যেনেকৈ আহিলোঁ, সেইবিলাক কোনোবা কেনেকৈ আহিল নাজানো, কিন্তু আগৰ দিনত যুদ্ধ বিগ্ৰহ কৰিও আহিছিল, কোনোবাই মানে হাতৰ জোৰেৰে তলুৱাৰৰ জোৰেৰে ইয়াত আহি থাকিল। কিন্তু আজিৰ যুগত হয় পইচাৰ জোৰেৰে ভোগ বনে ৰাখে। মানে কি আব্ৰাহামিক ইকনমিক্সৰ মেইন গুৰিটো আছে বেংক। বেংকৰ গুৰি মেইন কণ্ট্ৰলাৰ মই টেক্স কৰি পোৱা ভেটিকান চিটি আৰু টেল আভিভ। এই ভেটিকান চিটি আৰু টেল আভিভৰ পৰা কণ্ট্ৰল হয় নিউয়ৰ্ক ষ্টক এক্সচেঞ্জ, বেংক অফ ইংলেণ্ড আদি কৰি তেনেকুৱা কৰি এই আমাৰ RBI কাগজৰ লোক। কাগজৰ লোকটো মাত্ৰ 1 কিলো কাগজ, মাত্ৰ এটা মানে কি হেৰি এফিডেভিট হে, মই আপোনাক 100 টকা দিম, 200 টকা দিম, কেতিয়া পাব নালাগে, ইয়াৰ ইণ্টাৰেষ্ট ভেলু একো নাই। এইটোৰ পিছত আমি দৌৰা-দৌৰি কৰোঁ, সেইকাৰণে এই ঘটনাবোৰ হৈছে। এই পইচাৰ অনাৰে আমাৰ অন্তৰৰ অভিজ্ঞতা বাহিৰৰ মানুহক ইয়াত ট্ৰাইবেল বেল্ট হোৱাৰ ওপৰত ট্ৰাইবেল বেল্ট এলেকা হোৱাৰ স্বত্তেও কেনেকৈ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হ'ল, সেই গুৰিটোৱেই টকা। সেই টকাৰ কাৰণে মাজতে বাফাৰে বেলেঞ্চ হয়, যেনেকৈ সৰুকাৰী বহিলা কিবা এটা কমিটি আছে, যাতে লোকেল মানুহে ধান্দাবাজি কিবা কিবি ঠাণ্ডা তুলিব পাৰে, এটা কমিটি এটা বনাইছে, বাফাৰে বনাইছে, যাতে ডাইৰেক্ট কণ্টেক্ট নহয়।
কেইদিনমান আগতে আমি ইছলাম চিমনৰ কাৰণে আমি চিমৰি কৰিছিলোঁ, কিন্তু আজি সেই কি বুলি কয় ছ'চিয়েল কৰ্পৰেট ৰেছপনচিবিলিটি CSR ফাণ্ডৰ নামত ধৰিছে নেকি যাওঁ আমিতো চিমৰিছিলোঁ। ট্ৰাইবেল মেম্বাৰক কেনেকৈ বেলেগ মানুহ লাগিব? ট্ৰাইবেল সংঘ কি কৰি আছে বা আমি কি কৰিছোঁ? ৰাজপথত ওলালে অকল হাল্লা কৰিলে নহয়, চবে কমপ্লিট ষ্টেপ ল'ব লাগে। আৰু যিবিলাক সংগঠন ওপৰ লেভেলত মানে টপ ডাউন এপ্ৰ'চত সংগঠিত হয় সেইবিলাক মই বিশ্বাস নকৰোঁ। ট্ৰাইবেল সংঘৰ পৰা মই চাৰ্টিফিকেট পাওঁ যদিও ট্ৰাইবেল সংঘৰ টপ লিডাৰশ্বিপত মই বিশ্বাস নকৰোঁ, কাৰণ ৰাজনীতি পকেটত। আমাৰ ৰাজনীতিৰ মানুহখিনি বাৰু সদিচ্ছা আছে, ভাল মানে সৎ চিন্তা আছে, কিবা এটা কৰিম, কিন্তু ওপৰৰ পৰা যদি আঙুল মাৰি মেনেজ কৰি দিয়ে সেইটো কৰিব নোৱাৰে। সেইকাৰণে অৰ্গেনাইজেশ্যন এটা যদি থিয় দিব লাগে ৰাজনীতিৰ চেণ্টিমেণ্টৰ ওপৰতহে বেছ কৰি ওপৰলৈ যাব লাগে। মই এই অঞ্চলত কাৰ্বি জাতিৰ বাসিন্দা হওঁ, সেইকাৰণে অলপ কাৰ্বি জাতিৰ ওপৰতে দুখন হওঁ। সেইটো বেলেগ জাতিৰ ওপৰতো মানে প্ৰয়োগ হ'ব। ইয়াতে কাৰ্বি বেছি যেতিয়া কাৰ্বিৰ বিষয়ে কওঁ, আমি আচলতে অলপ আগতে উপযুক্ত বক্তাসকল কৈ গৈছে আমি একত্ৰিত হ'বলৈ, কিন্তু বাস্তৱ ক্ষেত্ৰত আমি ইমান কেইটা সংগঠন, same purpose, same motto, same destination, but the path differs. অলপতে কাৰ্বি আংলঙত ইয়াতে একত্ৰিত হোৱা বুলিয়ে ক'ব পাৰি, সেইটো জানি অলপ সুখী হৈছোঁ। কাৰ্বি আংলঙৰ আমি এছিয়াছ নামে এই সকলো প্ৰচেষ্টা যদি সম্প্ৰসাৰণ কৰা যায় কি হ'ব বাৰু? কি বেয়া হ'ব জানো? নগাঁৱত এমনি গৈছে, শোণিতপুৰত এমচি গৈছে, বা কাৰ্বি আংলঙৰ বাহিৰত আক্সা, কামৰূপ মৰিগাঁৱত ASU এইবিলাক কৰি থাকোঁ। এটা যদি সংগঠন কৰিব নোৱাৰে, কামৰূপত ASU আছে, জিজি আছে, তথাপিও আছে। জিজি আছে খেতি তেনেকুৱা জিজি মাজত আছে। গতিকে এইবিলাক বেলেগ বেলেগ হোৱাৰ কাৰণে আমাৰ আচলতে মানে কমিউনিকেশ্যন নহয়। অলপতে যি ঘটনাটো হৈ গ'ল ঘৰত গ'লা, সি কাৰ্বি মানুহ হয়, যদি মোবাইল মানুহৰ লগত আমাৰ সংগঠনৰ লগত বা সমাজৰ লগত যদি আদান প্ৰদান হ'লহেঁতেন তেনেকুৱা হ'লহেঁতেন জানো? নহয়, কাৰণ কাৰ্বি আংলঙৰ হয়তো ইয়াতো কিবা কাৰ্বি ভাষা বুজি নাপাওঁ, কিবা বুজি নাপাওঁ বুলি সিহঁতে মানে একাষৰে হৈ যায়, আমাৰ মানুহটোৱে খাৰ হৈ যায়। এই সমস্যাখিনি গম পালোঁ বাৰু। এতিয়া কেনেকৈ সমাধান কৰা যাওক? সমাধান আচলতে চৰকাৰে আমাক দিব নোৱাৰে বহুতখিনি, কাৰণ চৰকাৰ এটা পলিটিকেল পাৰ্টিৰ দ্বাৰাহে চলি যায়। সেই পলিটিকেল পাৰ্টিৰ আৰ্থিক মানে সহায় কৰে সেই ইণ্ডাষ্ট্ৰী। গতিকে মই CM হিমন্তৰ তাত যাওঁ বা প্ৰধানমন্ত্ৰী মোদীৰ তাত যাওঁ, তথাপি সমস্যা সম্পূৰ্ণৰূপে আমি বিচৰা মতে সমাধান নহয়। গতিকে আমি নিজেই সমাধান কৰিব লাগে। মোৰ মনত আছে সৰুতে মানে আমাৰ গাঁৱত দাই দণ্ডৰ কাজিয়া যি হয় গাঁৱতেই গোটেই হেৰি মানে মীমাংসা হৈ যায়। মই কাজিয়া সমাজৰ কাৰণে কৈছোঁ, ঠিক তেনেদৰে বড়ো সমাজৰো আছে বা বাগানীয়া সমাজৰো আছে নিজৰ মাজত, বা কোচ সম্প্ৰদায়ৰ নিজৰ মাজত কিবা এটা চিষ্টেমটো আছে গাঁও হিচাপত, যিটো বেছিক ভিলেজ ইউনিট যিটো হয়। কাৰণ গাঁও এখনহে সম্পূৰ্ণ এটা সমাজক সম্পূৰ্ণৰূপে থিয় দিয়াব পাৰে। গাঁৱৰ ওপৰত ষ্টেট বা ডিষ্ট্ৰিক্ট বা ফেমিলি তলত সেইবিলাক বা ইণ্ডিভিজুৱেল সেইবিলাক নোৱাৰে। গাঁও এখনহে পূৰ্ণাংগ এখন সমাজ দিব পাৰে। নেশ্যনেল লেভেলত দুই এটা বস্তু প্ৰয়োজন হয় বাৰু, ফৰেইন পলিচি বা ডিফেন্স। তাৰ বাদ কিন্তু গোটেই আমি যিমানখিনি ষ্টেট গভৰ্ণমেণ্টৰ হাতত যিমানখিনি মানে আমাৰ ডিপাৰ্টমেণ্ট আছে, পলিচি আছে, এইখিনি আচলতে গাঁৱে ল'ব লাগে। কিছুমানে ক'ব আমি আইন হাতত তুলি লোৱা বুলি, এইটো আচলতে আইন হাতত তুলি লোৱা নহয়। কাৰণ ভাৰত চৰকাৰটো নহয়, ভাৰত চৰকাৰটো ময়ো আই অলছো ওৱান অফ মেম্বাৰ অফ ভাৰত চৰকাৰ। ভাৰত চৰকাৰটো নহয়, ভাৰত চৰকাৰ মানে আমি ৰিপ্ৰেজেণ্টেশ্যন অফ পিপুল ছেক্টৰ দ্বাৰা MP MLA বনাই যিটো নেকি সামূহিকভাৱে কাম কৰিবৰ কাৰণে যিটো নেকি ব্যৱস্থা কৰা হয়, সেইটোৱে চৰকাৰ নহয়। সেইটোৱে চৰকাৰ বুলি মানুহে ভাবে, কিন্তু চৰকাৰ আমি নিজেই আহে। গতিকে
এই মানে অলপতে ষ্ট্ৰেটেজিক কথা ক'লো, এতিয়া মানে প্ৰেক্টিকেলত লৈ আহোঁ। এই সমস্যাটো সমাধানৰ কাৰণে আমাৰ এই অঞ্চলৰ মানুহে মানে ডিচিশ্যন ল'ব লাগে। কি ডিচিশ্যন ল'ব লাগে মানে কি গোটেই সংগঠনবিলাক ৰিঅৰ্গেনাইজ কৰা, এটা কৰা, ইউনিফাই কৰা, ষ্ট্ৰেণ্ড কৰা। আৰু এটা কাম হ'ল যিবিলাক আমাৰ ইয়াত ইণ্ডাষ্ট্ৰী আছে সেইবিলাক ইণ্ডাষ্ট্ৰীত মানে ভিতৰত যিবিলাক কাম কৰা লেবাৰ সিহঁতৰ লেবাৰ ইউনিয়ন হ'ব লাগে। আৰু সেই লেবাৰ ইউনিয়নে আউটচাইডৰ যিমানখিনি আমাৰ সংগঠন গোটেই ডিষ্ট্ৰিক্ট ভিত্তিক বা ষ্টেট ভিত্তিক সম্পৰ্কত থাকিব লাগে। আৰু লাষ্ট দেৱনা সংবাদ কম্পেনচেশ্যন কেনেকুৱা হ'ব লাগে কৈছোঁ। পূৰ্বতে ইঞ্চুৰেঞ্চৰ কাম কৰা কিছুমানে বুজি পাব পাৰে। মিনিমাম মেইনটেনেন্স এক মাহত যিমান দৰমহা পায় ইনটু 12 ইনটু 25 মানে 25 বছৰৰ যিটো নেকি বেতন হয় সেই বেতনটো এফ ডি কৰা যাওক বা মিউচুৱেল ফাণ্ডত থৈ দিয়া যাওক, যাতে গোটেই জীৱনটো সেই মানুহজন থকাৰ দৰে ইনকাম এটা জেনেৰেট হয়। এই গোটেই কামখিনি আমি নৰ্মেলি ডিচিশ্যন লৈ কৰিব পাৰোঁ। ষ্টাৰ্চিমান আজি লাগে নে নালাগে আজিও উঠাই দিব পাৰোঁ যদি আমি যদি একত্ৰিত হওঁ। যিহেতু আমাক লাগে নে নালাগে আজিও আমি বহুত সহজে কৰিব পাৰোঁ। কিন্তু আমি গৈ আইনৰ ওচৰত গৈ চৰকাৰৰ ওচৰত গৈ কিবা গৈ চেষ্টা কৰি লাভ নাই। কাৰণ সেই চৰকাৰে পলিটিকেল পাৰ্টিৰ ইণ্টাৰেষ্ট হৈছে, সেই পলিটিকেল পাৰ্টিয়ে সেই ইণ্ডাষ্ট্ৰীৰ পৰা যদি কিমান ইলেক্টৰৰ গম লৈছে আমি গম নাপাওঁ। গতিকে ৰাইজে ডিচিশ্যন লওক। 70% কনচেনচাছ গ্ৰাম সভা আৰ্টিকল 243 কোনোবা উকিল চকিল আছে যদি চাই লওক। মই চৰ্চা কৰিছোঁ যে বিচাৰ কৰিছোঁ চবতকৈ সহজ উপায়। গতিকে এইখিনিতে কৈ মন্তব্য শুনাইছোঁ। আৰু Buenos días, venga, Zapatero. Me estaban llamando. ¿Dónde? বৃহত্তৰ কামৰূপ মহানগৰ ভূমি সুৰক্ষা সমিতি পুলেন বড়ো নামৰ এক অফিচ সভাপতি। তাৰ আগতে আমি কাৰ্বি আংলৰ এজন অতিথি আহি পাইছে, ভুৱন টপি, ছেক্ৰেটাৰী ইনচাৰ্জ বেপাৰ অৰ্গেনাইজেশ্যন KCS, তেখেতক মন্তব্য ৰাখিবৰ কাৰণে দায়িত্ব কৰা হৈছে। ধন্যবাদ মাননীয় সভাপতি ডাঙৰীয়া। আজিৰ সভাৰ চলাই নিয়া মাননীয় সভাপতি যায় আৰু ইফালে অলপ আহিব দিলে হ'ল।
মাইক্ৰফোনৰ বেটেৰীটো লৈ আহ বেটেৰীটো নহয় এইটো ডাউন আছে কপালৰ ঘাম মাটিত পেলাই পৰিশ্ৰম কৰি তেওঁলোকৰ হাৰ ভঙা যিটো পৰিশ্ৰম তেওঁলোকক সন্মান জনাব লাগিছিল তেনেকুৱা কিন্তু তেনেকুৱা সন্মান জনোৱাটো আমি দেখা পোৱা নাই আজিৰ দিনত যিটো আমি ইমান দুখজনক যিটো আমি একগোট হৈছো আমি নিজকে বৰ লজ্জিত তেনেকুৱা অৱস্থাত আমি আহিছো আমি একগোট হৈছো ইয়াৰ কোনে ইয়াৰ কিবা ব্যৱস্থাটো কোনে যাতে আগন্তুক দিনত যাতে তেনেকুৱা আমাৰ কাৰণে কোনে সুবিধা কৰি দিব গতিকে কাকনো বুলিম ককা সকলোৰে গাড়ী চলি পকা গতিকে আমি নিজে নিজৰ ভৰিৰ তলৰ মাটি আমাৰ যিহেতু মাটিত যিটো এতিয়া হেৰুওৱা হৈছে গতিকে সেই মাটিটো যাতে হেৰুৱাই পাম কেনেকৈ পাম গতিকে আমি সকলোৱে আজি একগোট হৈ আজি ইয়াত যিমান কেইজন ব্যক্তি যিটো উপস্থিত হৈছো গতিকে আমি সবেই দায়িত্ব ল'ব লাগিব যাতে আগন্তুক দিনত আমিয়ে যিটো ইয়াত যিমান যি ঘটনা হ'ব সেই ঘটনাৰ ওপৰত আমিয়ে দায়িত্ব লৈ আমি আগন্তুক দিনত আমি সকলোৱে একমত হৈ আমি যাতে আমাৰ ওপৰত যাতে তেনেকুৱা অত্যাচাৰ কৰিব নোৱাৰে গতিকে তেনেকুৱা এটা প্লেন যদি আমি গঠন কৰি যাতে আগন্তুক দিনত যাতে তেনেকুৱা আমাৰ শ্ৰমিকসকল যাতে জাষ্টিছ পায় তাৰ কাৰণে আমি যিটো ৰক্ষা কৱচ যিটো আমাৰ ছেফগাৰ্ড যাতে সেই সমিতিয়ে যাতে আগন্তুক দিনত যাতে আমাৰ ৰক্ষা কৱচ হিচাপে আমাক আগবঢ়াই লৈ যাব পাৰে তেনেকুৱা এটা সমিতি যাতে ষ্ট্ৰং এটা কমিটি গঠন কৰি আজিৰ সভাৰে এই সভাৰ যিটো আমি ৰেজুলেশ্যন লৈ যাতে আগন্তুক দিনত আমাৰ যাতে ল'ৰা ছোৱালী আমাৰ বন্ধু বান্ধৱী আমাৰ ককাই ভাইসকল যাতে যিকোনো কাম কৰিলেও যাতে সেই ছেফগাৰ্ডটো পায় আজিৰ এই সভাৰ যোগেদি মই আহ্বান কৰিব বিচাৰিছো যাতে আজি এই সভাৰ যাতে ৰেজুলেশ্যনটো লৈ আগন্তুক দিনত যাতে আমাৰ সুবিধাবিলাক পাওঁ যিহেতু আমাৰ ট্ৰাইবেল বেল্ট এৰিয়াত আমাৰ এৰিয়াত থাকি আমাৰ ল'ৰা ছোৱালীক আমাৰ ককাই ভাই আমাৰ বন্ধুক মাৰি পেলাই আমি একো কৰিব নোৱাৰো তাৰ কাৰণে তাৰ দায়িত্ব কোন আমি নিজে নিজকে চিকটি চোৱা উচিত যিটো সময়ত আহি পৰিছে এতিয়া আমি প্ৰাচীন কালত আমাৰ মা কামাখ্যা মন্দিৰটো বোলে আমাৰ কাৰ্বিসকলে পূজা কৰিছিল বলি পঠা দি সেই কামাখ্যা মন্দিৰটো আমিয়ে প্ৰথম বোলে কিবা কৰিছিলে কিন্তু আজিৰ দেশত আমি তাত পূজা দিবলৈ কাৰণে আমি পুৰোহিতসকলক ৩,২৫০ টকা দিহে আমি লাইনত যাব পাওঁ এইটো অলপ আগতীয়াকৈ আমাৰ ঠাইত আমি নিজে পূজা কৰিবলৈ কাৰণে আজিৰ যুগত তেনেকুৱা এটা পৰিস্থিতি কিবা হৈছে বৰ্তমানলৈকে গতিকে আমাৰ যিহেতু ট্ৰাইবেল বেল্ট ট্ৰাইবেল ব্লক আমাৰ এৰিয়াত তেওঁলোকৰ সুবিধাৰ কাৰণে যিটো ইণ্ডাষ্ট্ৰীবিলাক বহাইছে বহক তেওঁলোকে কিন্তু আমাৰ কাৰণে যাতে সেই ছেফগাৰ্ডটো যাতে থাকে আমাৰ ৰক্ষা কৱচটো কি কৰিলে ভাল হয় আমি অলপ আগত আমাৰ উপযুক্ত বক্তাসকলে যিটো ভাষণ দিছে তেওঁলোকে কৈছে যে আমি ধুনীয়াকৈ কথাবিলাক আলোচনা কৰি বহি টেকনিকেলি যাতে সমিতিখন গঠন কৰি যাতে আগন্তুক দিনত যাতে আমাৰ ৰক্ষা কৱচটো যাতে আমাৰ পৰিশ্ৰমিকসকলে যাতে পায় তাৰ কাৰণে আজিৰ যিটো মই আগত ক'লো সভাৰ যিটো
ৰেজলিউশ্যনটো লৈ যাতে কোনো কাৰণত তেওঁলোকে বনোৱা যিটো বস্তুবিলাক যাতে আমাৰ কাৰণে তেনেকুৱা চকুত দিব নোৱাৰে আগন্তুক দিনত তেনেকুৱা। গতিকে আজি এই সভাত যিসকল ব্যক্তি যি উপস্থিত হৈছে, গতিকে আগন্তুক দিনত মই তেনেকুৱা ঘটনা নহ'ব বুলি মই আপোনালোকক ৰিকুৱেষ্ট কৰিছো। আমাৰ তেনেকুৱা বহুত ঘটনা হৈ থাকে। কেইদিনমান আগত আমাৰ কাৰ্বি আংলঙতো হৈছিলে। এজন মাছ বেপাৰী আমাৰ ষ্টুডেণ্টক দাহেৰে ঘপিয়াই একদম বহুত সংকটজনক আমাৰ গুৱাহাটীত পঠাই বৰ্তমান তেওঁ সুস্থ হৈছে। এতিয়া তাত কি কৰা হৈছে, গোটেই ট্ৰেডিং লাইচেন্স তেওঁলোকক কেঞ্চেল কৰি আমাৰ এতিয়া খিলঞ্জীয়া তাত যিটো 6 শিডিউল এৰিয়াত থকা ডিমাচাই হওক, ৰেংমাই হওক, কাৰ্বি তেওঁলোকে এতিয়া ব্যৱহাৰ আৰম্ভ কৰিছে। গতিকে তেনেকুৱা ব্যৱস্থা আমাৰ ইয়াতো হ'ব লাগে। যিহেতু আমিতো নাই UP বিহাৰত কৰিব গৈছো, আমাৰ ট্ৰাইবেল বেল্ট আৰু আমাৰ ট্ৰাইবেল ব্লক এৰিয়াত তেনেকুৱা যদি আমি নিজে এইটো আমি ফাৰ্ষ্ট ক্লাছ আগন্তুক যিটো দাদাই আকাশৰ যিটো দাদাই তেওঁ বহুত অভিজ্ঞ, তেওঁৰ বহুত আমাক যিটো তেওঁ অনুকূলালে তেওঁক বহুত ধন্যবাদ থাকিল। যাতে তেনেকুৱা অভিজ্ঞ মানুহবিলাকক লগতে যাতে সেই যিটো এৰিয়া আমাৰ পৰাতো বহুত দূৰ, এতিয়া কাৰ্বি আংলঙৰ পৰা ইয়াত অহাটো আমি পটককৈ আমি আহিব নোৱাৰো। গতিকে ইয়াতে আমি এই সমিতিটো যাতে সবল এটা শক্তিশালী সমিতি গঠন কৰি যাতে আগন্তুক দিনত তেনেকুৱা প্ৰভাৱ নপৰে আৰু তেনেকুৱা পৰিস্থিতি যাতে উদ্ভৱ নহয়, গতিকে সকলোৱে মিলি জুলি আজি এই সমিতিটো গঠন কৰিব লাগে বুলি মই ৰিকুৱেষ্ট কৰি মই মোৰ ভাষণ ইমানতে সামৰিব পাৰিছো। ধন্যবাদ। কাৰ্ডন আমি ভুৱন টপি ডাঙৰীয়াক ধন্যবাদ জনাইছো। তেখেতে খুব সুন্দৰ বক্তব্য আগবঢ়াইছে যে যদি কমিটি এখন বনোৱাৰ কথা তেখেতে এটা এডভাইচ কৰিছে, যদি ৰাইজে বিচাৰে আমি এনেকুৱা সুৰক্ষা কবচ বুলি কৈ ক'ব খুজিছে তেখেতে, যদি এনেকুৱা এখন কমিটি গঠন কৰিব খোজে হয়তো ৰাইজে গঠন কৰিব পাৰে। তেখেতক ধন্যবাদ জনাইছো। এতিয়া বৃহত্তৰ কামৰূপ মহানগৰ ভূমি সুৰক্ষা সমিতিৰ সভাপতি কুলেন বড়ো ডাঙৰীয়াক দৰকাৰ বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছো। এইবোৰ লৈ পেলাই চুটিবোৰ ভোগাই কাম মাছবোৰ ফাটি ফাটি আহে, গতিকে নোহোৱাই ভাল যেন পাওঁ। আৰু সঁচাই আজি আমি এই মাইক্ৰফোন কথা ক'লে নহ'ব, আমাৰ ভইচবিলাক স্পষ্টভাৱে যাব লাগে, কাৰো সহায় নোলোৱাকৈ। এইবোৰ আমি সহায় লোৱাৰ নিচিনা হয়। তেনেকৈ নকৰি নিজস্বভাৱে, যিহেতু মই ভূমি সুৰক্ষা সমিতিৰ সভাপতি, আমাৰ ভূমিসকলৰ বাবে সদায় মই মাত মাতি আহিছোঁ, হয় মাত মাতিছোঁ। কিন্তু আমাৰ এনেকুৱা কিছুমান বন্ধু আছে, চিধা টপিকলৈ আহিছোঁ, এনেকুৱা কিছুমান বন্ধু আছে তেওঁলোকে আমাকে ৰাজপথত উলিয়াই লৈ যায়, পিছদুৱাৰে তেওঁলোকে আকৌ মাৰি আছে। ডিব্ৰুগড়ত কিন্তু এইটো বৰ ডাঙৰ সমস্যা। এই সমস্যা এনেকুৱা অৱস্থা, বস্তু এনেকুৱা এটা বদনাম হয় এতিয়া, যদি তেওঁলোকৰ লগত মিলিব যাওঁ সেইটোতো বদনাম, যদি এওঁলোকৰ লগত মিলো তাতেও বদনাম। মই মানে দুইফালে আৰু এনেকুৱা এটা পৰিস্থিতি হৈছে। যাওঁ ক'ত তেতিয়া মোৰতো সমস্যা সময়টো এনেকুৱা লাগিছে মই নোলামহে নেকি, এনেকুৱা এটা বস্তু। কাৰণ আজি যিসকল ট্ৰাইবেল সংকট দপ্ত পাইছে তেওঁলোকে আমাতকৈ বহুত আপোনালোকে 61 ভৰি দিছো। ট্ৰাইবেল সংকট কেনেকৈ ধৰিছো সেইটো আমাৰ অভিজ্ঞতা আছে। তেওঁলোকে কয় চিধা সেইকাৰণে তথ্য আছে ট্ৰাইবেল সংকট আহিছো। আজি এই জাতীয় সংকটবিলাক জাতিটো হ'ব লাগিছে যদি ট্ৰাইবেল সংকট ঠিক থাকিলেহেঁতেন। কাৰণ ট্ৰাইবেল সংকটটো আমাৰ জাতিৰ অন্ততঃ দিউৰীয়া জাতি বা গোটেই অসমৰ অভিভাৱক। সেই অভিভাৱকসকল যদি নিমাত থাকে আমি কৰোঁ কি, আমি ল'ৰা ছোৱালীবিলাক কৰোঁ কি, আমি কিবা কমাবলৈ ট্ৰাইবেল সংকট বেছিহে বাঢ়ে কি। এতিয়া কোনো স্পষ্টকে কোৱা নাই, মই কিন্তু স্পষ্টকে কোৱা নাই, আৰু মোৰ এটা নাম আছে, মই স্পষ্টবাদী, মোৰ কোনো লোক ঢাক নাই। তেওঁলোকৰ পৰা হয়তো আমাৰ ইয়াত আহিছে কথাখিনি যে কোনোবাই এইখন মিটিঙত যাব নালাগে বুলি। মানে কৰ্তা হৈছে তেওঁলোকে লিক নলয় কিয়? এই সংগঠন তেওঁলোকে লয়, আমি যাম নহয় তেওঁলোকৰ তাত, কিয় নাযাম? সেইখিনি সক্ষম তেওঁলোকৰ নাই নেকি? মই ভাবো তেওঁলোকৰ নিশ্চয় কিবা নিস্বাৰ্থ আছে, কিবা এটা স্বাৰ্থ আছে, সেইকাৰণে তেওঁলোকে আমাৰ লগত আগ্ৰহ লাগিব নোৱাৰে। গতিকে মই কৈছো শুনাৰ কথা, যদি হয় তেওঁলোকে কৈছে এইটো অতি গৰিহণাযোগ্য। নিজৰ ভাই এটা মৰি গৈছে, আমি ভাগ ৰাজনীতি কৰিছো, নিজৰ হাত এখন কাটি গৈছে ভাগ ৰাজনীতি কৰিছো, নিজৰ ভূমি গৈছে, নিজৰ ভৰি তলৰ মাটিখিনি নাই তাত আমি ৰাজনীতি কৰিছো।
কাকো তেওঁলোকে ৰাজনীতি কৰিব এটা নিজৰ ঘৰ আছে 4টা মৰিল একাধে মৰিছে তাৰ তলত কিমান মৰিছে হিচাপ নাই কোনোবাই নাখাই মৰিছে কোনোবাই সংগ্ৰাম কৰি মৰিছে কিন্তু তেওঁলোক তাত নাই তেওঁলোকে ৰাজনীতি মই সেইকাৰণে তেওঁলোকক পঠিয়াই দিছোঁ ৰাজনীতিটো বাদ দিয়ক অন্ততঃ ট্ৰাইবেল জাতিৰ কাৰণে অলপ আহক যদি সঁচাকৈ তেওঁলোকে জাতি হকে কিবা কাম কৰিম বুলি ভাবিছে আহক আমি যদি কিবা ভুল কৰিছোঁ আমাক তেওঁলোকে লুকাই দিয়ক আমি নিশ্চয় তেওঁলোকৰ নেতৃত্বতে আমি কাম কৰিম যদি তেওঁলোকে সঠিক পথে যায় আৰু তেওঁলোক যদি সঠিক পথে যায় আমাৰ লগত তেওঁলোকে আহিবলৈ আপত্তি বাৰে বাৰে কওঁ তেওঁলোকক অলপ সংযম হ'ব লাগে আজি এইসকল যিসকলে লাগি আছে তেওঁলোকৰ বিশ্ব স্বাৰ্থ নাই স্বাৰ্থ থাকিলে যিকেইটা সংগঠনে ষ্টাৰ্টিঙৰ পৰা প্ৰথম দিনাখনৰ পৰা যিকেইটা সংগঠন লাগি আছে তেওঁলোকৰ যদি স্বাৰ্থ থাকিলেহেঁতেন এখন বহল নীতি তেওঁলোকে নামাতিলে সেইসকলৰ নিশ্চয় স্বাৰ্থ আছে তেওঁলোকে সেইকাৰণে মনে মনে কৰি এই যিবিলাক লৰাই আজি লাগি আছে তেওঁলোকে প্ৰথম দিনাখনৰ পৰাই আৰু আমি সিদিনাখনৰ ডাইৰেক্টলি কৈছো যদি এবাৰ চৰকাৰে এই বিহুৰীয়া মানুহখিনি খিলঞ্জীয়া মানুহখিনি মাত নামাতে তেনেকুৱা ইণ্ডাষ্ট্ৰীত প্ৰয়োজন কৰিলে মই উগ্ৰপন্থী কথাই কম প্ৰয়োজন কৰিলে আমি জ্বলাই দিম তাৰ বাবে যিটো শ্বহীদ হ'ব লাগিছে শ্বহীদ হওঁ বহুত সহ্য কৰিলো আৰু তেওঁলোকক কৈছো আমি ট্ৰাইবেল মানুহ চৰকাৰকো কৈছো আমি ট্ৰাইবেল মানুহ আমাৰ সৰলতাখিনি তেওঁলোকে বিমলতা বুলি নাভাবিব যেতিয়া আমি প্ৰকৃতৰ খং উঠি যাব আমাৰ আমি ট্ৰাইবেল মানুহটো কথাও ক'ব নাজানো যেতিয়া আমি খং উঠো তেতিয়া তেওঁলোকে আমাৰ পৰিচয়টো পাব সঁচাই কথা আমি আৰু বহুত ক'লো ক'ব নালাগে আৰু এতিয়া আমি হাতে কামে লাগিব লাগে আজি বহুত বক্তাই ক'লে আমাৰ কাৰ্বি আংলঙৰ পৰা যিসকল আহিছিল তেওঁলোকেও ক'লে আমাৰ যে বহুত অভিজ্ঞ নেতা তেওঁলোক আহিছে যদিও বয়সত তেওঁলোক হয়তো মোৰ পৰা কোনোবা ডাঙৰ হ'ব সৰু হ'ব কিন্তু সংগঠন বহুত ক্লাছ 6ৰ পৰাই কৰিছোঁ গতিকে সংগঠন কৰি ৰাখিছোঁ অভিজ্ঞতা হৈছে দেখিছোঁ ইয়াত আহি তেওঁলোকে ডাঙৰ লেকচাৰ মাজত পিছুৱাই আকৌ তেওঁলোকে এনঅ'চি দিয়ে মইতো কৈ দিছোঁ কোন মানুহে এনঅ'চি দিছে মোৰ হাতত আছে তথ্য মই একে মাৰি দিছোঁ বিশেষকৈ ভূমিৰ ক্ষেত্ৰত যদি আমি মুখ খুলিব লগা হয় সদায় আমাৰ সৰলতাটো তেওঁলোকে দিব লগা হয় যেতিয়া মুখ খুলিম ৰাইজৰ মাজত তেওঁলোকে ওলাব নোৱাৰিব সেইকাৰণে এতিয়াও কৈছোঁ আপোনালোকক সকিয়াই দিছে আহক সংশোধন হওক নিজকে সোধক নিজকে স্বীকৃতি চাওক মই কিমান ধৰণৰ ধোৱাটো লক্ষ্মী পাম বেছিকৈ ক'লো নেকি ক'ব মনো যায় উপায় নাই সেইকাৰণে মই কৈছোঁ আজি তেওঁলোকে কৈছে আমাৰ বিভিন্ন বক্তাই কৈছে বিভিন্নজন অভিজ্ঞ ব্যক্তি তেওঁলোক আহিছে সঁচাকৈ আমি এটা সংগঠন খুলিব লাগে আৰু মই এটা কথা আৰু এবাৰ কওঁ এই যে আমাৰ লেবাৰ ইউনিয়ন এটা সময়ত মই কামৰূপ ডিষ্ট্ৰিক্টৰ সভাপতি আছিলোঁ কিন্তু সেইটো মোৰ হেৰাই গ'ল এই লেবাৰ ইউনিয়ন আমাৰ অত্যন্ত প্ৰয়োজন আজি লেবাৰ ইউনিয়নটো নোহোৱাৰ কাৰণে আমাৰ বৰ ক্ষতি হৈছে ইণ্ডাষ্ট্ৰী ব্যৱস্থা ইটা ভাটিবিলাকত চাব তেওঁলোকে নিয়ম আছে কিছুমান লেবাৰ ইউনিয়নৰ কিছুমান নিয়ম থাকে সেইমতে তেওঁলোকে সম্পূৰ্ণ ডকুমেণ্টছবিলাক জমা দিব লাগে আৰু লেবাৰটোৱে কি সুবিধা পাইছে তাত তেওঁৰ লেট্ৰিন আছে নে নাই খোৱা পানীৰ ব্যৱস্থা আছে নে নাই বা তেওঁৰ ল'ৰাজনৰ শিক্ষা তেওঁৰ ল'ৰা ছোৱালীসকলৰ শিক্ষা দীক্ষা আছে নে নাই সেইবোৰ গোটেই বিচাৰ কৰে কিন্তু কোনো ইণ্ডাষ্ট্ৰী আমাৰ নাই আজি কোনো নাই তেওঁলোকে সেই ল'ৰা ছোৱালীখিনিক কিবা এটা দিব লাগে শিক্ষা এটা দিব লাগে কিন্তু সেয়া আজিকালি একেবাৰে নাই কিয় নাই তেওঁলোকে একদম কিয় নকৰাৰ এটাই কাৰণ আমাৰ মধ্যভোগী কিছুমান কিবা এটা ক'ব গ'লে মধ্যভোগীখিনি আগত হাতত পৰি যাব আমি দৌৰি যাওঁ কাৰণ আমিতো পইচা দিব আমি সংসদ পাম আমিতো পইচা দিব নোৱাৰোঁ মোৰতো গাড়ী নাই মোৰতো মটৰো নাই যি সন্মান কৰি আছোঁ মই এখন স্কুটি লৈ আছোঁ সেইখন স্কুটিও মোৰ নহয় মোৰ মিছেছে পৰা মবাইকে স্কুটিয়ে মই চলাই গতিকে এই হ'ল সংগ্ৰাম তেওঁলোকৰ কিন্তু চাবত অট্টালিকা সেইবোৰ সংগ্ৰাম এটা অট্টালিকা ডাঙৰ গাড়ী লৈ আমি গাড়ী লোৱাটো উন্নতি কৰাত আমি হিংসা কৰা নাই কিন্তু জাতিক মাৰি গাড়ী লোৱাটোহে আমি হিংসা কৰোঁ যিসকলে জাতিক শোষণ কৰি গাড়ী লৈছে তেওঁলোককে হিংসা কৰোঁ কিন্তু তেওঁ কষ্ট কৰি পৰিশ্ৰম কৰি গাড়ী লোৱা মানুহটোক আমি সদায় শ্ৰদ্ধা কৰোঁ হ'ব লাগে ইণ্ডাষ্ট্ৰী হ'ব লাগে আমি তেতিয়া আমি মানুহ হওক কেতিয়া মোৰ ল'ৰা ছোৱালী শিকাব পাৰিম মোৰ মানুহখিনি সমাজখনক উন্নতি কৰিব পাৰিম গতিকে মই কওঁ আৰু এবাৰ কৈছোঁ আকৌ অনুৰোধ কৰিছোঁ আজি কমিটিখন স্থল কৰক লেবাৰ ইউনিয়নক ইত্যাদি কৰিছোঁ ভাল এখন কমিটি গঠন কৰক যিখন কমিটিৰ দ্বাৰা আমাৰ জাতিটোৰ যাতে উন্নতি হয় আৰু যিসকল আমাৰ কমিটিত থাকিব তেওঁলোক যেন আমাক আন্ধাৰত নাৰাখি ওপৰে ওপৰে আলোচনা কৰি টোপটো যাতে নাখায় সেই যোৱাবাৰ যিটো 9 লাখ টকাত মানে এগ্ৰিমেণ্ট হ'ল আমাৰ তেওঁলোকে এজন মানুহে 9 লাখ সেইটো মূল্য নেকি কোনোবা এজন বন্ধুৱে কৈছিল ইয়াতে
মাহত কিমান পইচা পোৱা ইছ্যুৰ কথা তোমাৰ কাটি আমেৰিকাৰ মানুহজনে কৈছিল নেকি? হয়, তেনেকুৱা আমি কিছুমান কথা চিন্তা কৰোঁ। কাৰণ তেওঁ সেই মানুহজন আজি বয়স কিমান, তেওঁ এটা চাকৰি পৰিয়ালটো চলিব লাগিব নহয়, চলাৰ কাৰণে আমি নিশ্চয় এটা ব্যৱস্থা এটা কৰিব লাগিব। আৰু এইটো কাৰণে মানে আমি কোনো যাতে নেগচিয়েশ্যনত নাহোঁ তেওঁলোকৰ লগত। সঠিক মানুহজনৰ যিজন উত্তৰ আমাৰ অসমত সঠিকভাৱে তেওঁ পৰিয়ালটো পায় তাৰ বাবে আমি এটা বিশেষ ব্যৱস্থা ল'ব লাগিব। আৰু এটা উদাহৰণ এবাৰ দিব লাগিব যিমান ৰাখি আহিছে আপোনালোকে মোৰ একমত হয়নে নহয়? কমচে এবাৰ এটা ইণ্ডাষ্ট্ৰি আমি তালা মাৰি দিওঁ তেতিয়া কিন্তু তেওঁলোক আমাৰ ওচৰত আহিব। তেতিয়া আহিব যদি আমি ইয়াতে কওঁ তেওঁলোকে এটা তেওঁলোকে জানে দেই এই ডিমৰীয়াখনত টকা আছে মাৰি থাকে টকা দিলে চব মেনেজ হয়। মই দেখি আহিছোঁ। এইবাৰ কিন্তু নহ'ব, এইবাৰ হ'ব নালাগিব। যদি হয় কওক আজি আঁতৰি যাম। যদি আপোনালোকৰ কাৰোবাৰ মন আছে এই মিলি পেলাই টকা খাম বুলি ভাবিছে তেনেহ'লে আমাৰ মাজৰ পৰা আঁতৰি থোৱাটোৱে ভাল হ'ব। কাৰণ আমি ইয়াত নহওঁ। সুৰক্ষা সমিতিৰ সভাপতি কুলেন বৰুডাঙৰীয়াই খুব সুন্দৰ কথা দুটামান কৈছে। আজি তাৰিখত হয়তো আমি এনেকুৱা মিটিং পাতিব লগা নাছিল বা নহ'লেহেঁতেন যদি আমাৰ ইয়াৰ জাতীয় সংগঠন বিশেষকৈ আমাৰ ডিমৰীয়া জিলাৰ ট্ৰাইবেল সংঘ যদি সঠিকভাৱে থাকিলেহেঁতেন হয়তো তেখেতসকলৰ নেতৃত্বতে এই যিটো সমস্যা এই সমস্যাটো হয়তো আমি সমাধান দেখা পালোহেঁতেন। ভাৰতৰ বিষয়ে তেখেতসকলে তেখেতসকলৰ লগতে আমাৰ কাৰ্বি ছাত্ৰ সন্থা মই দেখা নাই। গতিকে তেখেতসকলৰো নিশ্চয় কিবা নহয় কিবা আখৰ আছে। গতিকে কুলেন বৰুডাঙৰীয়াই তেখেতৰ বক্তব্যত এইখিনি কথা ৰাইজক জনোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। এতিয়া আমি অভিন মুৰাৰী কুমাৰ আহিছে নেকি বাৰু? তেখেত চাহ জনগোষ্ঠী ভূমি সুৰক্ষা সমিতিৰ সভাপতি আমাৰ ৰাজু টেঙৰীয়া আছে, তেখেতক ৰখাৰ চমুকৈ এই সংক্ৰান্তত বস্তু ভৰাই দিবৰ কাৰণে মই অনুৰোধ জনাম। দেৱৰাম ৰংহাং ডাঙৰীয়াৰ জাষ্টিছ বিচাৰি এখন পাব্লিক মিটিং হোৱাৰ আজিৰ সভাৰ সভাপতি মহোদয়, মঞ্চত উপবিষ্ট বিভিন্ন দল সংগঠনৰ গণ্যমান্য ব্যক্তিসকল, সভাপতি সম্পাদক, প্ৰমুখ্যে সদস্য আৰু সমবেত ৰাইজ, আজিৰ সভাখন খুব গুৰুত্বপূৰ্ণ সভা হয়, জনচেতনাৰ সভা হয়। মই ইয়াত দুএষাৰ বক্তব্য দিয়াৰ যি সুবিধা দিছে তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ যি ভাবুকি সৃষ্টি কৰা এই কোম্পানীসমূহক আজি নাকি লগাবৰ হ'ল আৰু কোম্পানীসমূহৰ সৈতে মিতিৰালি কৰা লোকসকলক চিনাক্তকৰণ কৰি তেওঁলোকৰ ৰাস্তা দেখুৱাবৰ হ'ল। মোৰ উপযুক্ত বক্তা কুলেন বৰুডাঙৰীয়াই যিখিনি কথা কৈছে তেওঁ আৱেগত কৈছে, সংঘটিত ঘটনাৰ কথাই কৈছে। গতিকে আমি যদি নিজেই প্ৰাপ্য বিচাৰিব নোৱাৰোঁ তেতিয়াহ'লে নাজানো, তেতিয়াহ'লে আমাৰ প্ৰাপ্য থিতাতে হেৰাব। এইটো প্ৰতিপন্ন হৈ আহিছে। মই ক'ব বিচাৰিছোঁ যে আমাৰ অধিকাৰসমূহৰ বিষয়ে আমি পৰ্যালোচনা কৰিব লাগিব। আমাৰ অঞ্চলত আহি পেলাই কোনো বনীয়া গোষ্ঠীয়ে যেতিয়া ব্যৱসায় স্থাপন কৰে, ফাৰ্ষ্ট আমি চাব লাগিব তেওঁৰ নিয়ম অনুসৰি আহিছে নে নাই, আৰু তেওঁলোকে কৰিবলগীয়া কি কি কাম আছে আমি জানিব লাগিব। মই জনাত যদি কোনোবা বণিক গোষ্ঠীয়ে এটা অঞ্চলত ব্যৱসায় কৰিবলৈ আহে, ফাৰ্ষ্ট টাইম তেওঁলোকৰ ডিউটি থাকে সেই অঞ্চলৰ নিবনুৱা সমস্যা সমাধান কৰাৰ 80% লোকক তেওঁলোকে ৰিক্ৰুট কৰাৰ ব্যৱস্থা কৰিব লাগে। দ্বিতীয়তে এৰিয়া ডেভেলপমেণ্টৰ কাম কৰিব লাগে।
শিক্ষাৰ উন্নয়নৰ কাম কৰিব লাগে, হস্পিটেলিটিৰ কাম কৰিব লাগে, গছ গছনি ৰোপণ কৰাৰ কাম কৰিব লাগে, পলিউশ্যন ৰোধ কৰাৰ অন্যান্য ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কিন্তু আমি দেখিছো এই অঞ্চলত যিমানবোৰ কল কাৰখানা আছে বণিক গোষ্ঠীয়ে ইয়াৰ পৰা মুনাফা কামাই লৈ গৈছে, কিন্তু লোকেল এৰিয়াত তেওঁলোকে কোনো ধৰণৰ উন্নয়নমূলক কাম কৰা নাই। হয়তো 2-4টা ইণ্ডাষ্ট্ৰী কৰিছে, কিন্তু বাকীবোৰ ইণ্ডাষ্ট্ৰীয়ে কাম কৰা নাই। এইবিলাকক ধৰা মানুহ নাই আচলতে। আমাৰ কাৰ্বি আংলঙৰ পৰা অহা ব্যক্তি এজনে অলপ আগতে কৈ গৈছিলে, মই সমৰ্থন কৰিছো, যে তেখেতে কৈছিলে যে এখন কটকটীয়া কমিটি গঠন কৰিব লাগে আৰু এইবোৰৰ ওপৰত নিৰীক্ষণ কৰিব লাগে আৰু ইয়াৰ নাকি লগোৱা ব্যৱস্থাসমূহ গ্ৰহণ কৰিব লাগে। যিবোৰ এক্টৰ বিৰুদ্ধে কাম কৰিছে সেইবোৰ বাধ্য কৰাৰ কাৰণে আমি হেঁচা প্ৰয়োগ কৰাৰ কাৰণে এখন কমিটিৰ দৰকাৰ আছে। গতিকে মই তাকে ক'ব খুজিছো, আৰু দেৱৰাম ৰহান ডাঙৰীয়াক যি নিৰ্মমভাৱে অত্যাচাৰ কৰাৰ ফলত যি মৃত্যু ঘটিল, ইয়াৰ বাবে কোম্পানীৰ বিশেষ ব্যৱস্থা থাকিব লাগিছিলে। তেওঁক ভালকৈ কম্পেনচেশ্যন দিব লাগিব, তেওঁৰ পৰিয়ালৰ যাতে ভালকৈ চলিব পাৰে কম্পেনচেশ্যন দিব লাগিব, আৰু প্ৰতিটো দল সংগঠনে মিলি এই ক্ষেত্ৰত হেঁচা প্ৰয়োগ কৰিব লাগিব। অকল সেই কোম্পানীতে নহয়, নেক্সট টাইম ফিউচাৰলৈ যাতে তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত নহয়, তাৰ কাৰণে ইণ্ডাষ্ট্ৰীসমূহৰ স্বত্বাধিকাৰীসকলক কোনোবা স্থানত মাতি আমি আলোচনা কৰিব লাগিব আৰু এই ব্যৱস্থাসমূহ গ্ৰহণ কৰাৰ কাৰণে তেওঁলোকৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব লাগিব। নহলে এজন দেৱৰহাং ঢুকাইছে আৰু কিমান যে দেৱৰহাঙৰ নিচিনা শ্ৰমিক ঢুকাব, সুবিধাৰ পৰা বঞ্চিত হ'ব, এইবোৰ সমূহ আলোচনা কৰি আমি এই ব্যৱস্থাবোৰ গ্ৰহণ কৰিব লাগিব। চৰকাৰৰ সৈতেও আমি ইয়াৰ বিৰুদ্ধে আমি লিখা মেলা ব্যৱস্থা কৰিব লাগিব, যাতে চৰকাৰে তেওঁলোকক নাকি লগাব পাৰে। গতিকে সকলোৱে মই আগত এইখিনি ক'ব বিচাৰিছো, যাতে সকলোৱে লগ হৈ এখন কমিটি বনাই আমি সকলোৱে গৈ পেলাই এই সমস্ত সমস্যাৰ কথা আমি স্বত্বাধিকাৰীসকলৰ লগত লগ লাগি আমি সমাধান কৰিব পাৰোঁ। আৰু পিছদুৱাৰেদি গৈ যদি কোনোবাই ইয়াতে বেহা কৰিব বিচাৰে তেওঁলোকক চিনাক্তকৰণ কৰি সমূহ ৰাইজে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এইখিনিকে কৈ মই বক্তব্য সামৰণি মাৰিছো। ধন্যবাদ। চাহ জনগোষ্ঠী ভূমি সুৰক্ষা সমিতিৰ সভাপতি ৰাজু তাঁতী ডাঙৰীয়াক ধন্যবাদ জনাইছো। তেখেতে খুব সুন্দৰকৈ দুটামান বক্তব্য ৰাখিলে যে আমি যিসকল ভিক্টিম, সেই ভিক্টিমসকলক উচিত কম্পেনচেশ্যন দিয়াৰ কাৰণে, লগতে তেখেতে যিখিনি কথা ক'লে সকলোৱে জ্ঞাত, গতিকে তেখেতক ধন্যবাদ জনাইছো। এতিয়া আমি অল মেঘালয়া কাৰ্বি এছ'চিয়েশ্যনৰ সদস্য হেমন্ত টুংমুং ডাঙৰীয়াক দুআষাৰ বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ। কাৰ্বি ঠাণ্ডা চৌক ঠাণ্ডা চৌক সকলোকে নমস্কাৰ। আজি সভাৰ সভাপতি মহোদয় আৰু নিমুৰীয়া অঞ্চলৰ জাতি জনজাতি সকলৰ যিখিনি নেতা বা দল সংগঠনৰ যিখিনি লিডাৰসকল আহিছে, তেওঁলোকে মোৰ ফালৰ পৰা বন বিভাগ সকলোকে নমস্কাৰ জনাইছোঁ। আহি পাইছে আৰু মই ধন্যবাদ জনাইছোঁ আমাৰ কাৰ্বি আংলঙৰ পৰা যিসকল দাদা আহি পাইছে ইয়াত, তেখেতসকলকো আমাৰ অফিডাৰ এছ'চিয়েশ্যনৰ আৰু ইউটিডাৰ সকলোকে মই
আজি ইয়াত উপস্থিত হোৱাৰ কাৰণে আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। আজি এনেকুৱা আমাৰ কৰ্মচাৰীবিলাক আমাৰ ভাই ককাইসকল কাম কৰে, নিজৰ কাম কৰা যিখিনি পইচা টকা সেইখিনি ঠিকাদাৰ পিছে পিছে ঘূৰোতে লাষ্টত কিমান দিন ভোটাৰো থাকিব লগা হয়, পেমেণ্টো লাগিলে ভালদৰে নাপায়। তো এইবিলাক কথাৰ কাৰণে মই সেই সময়তে কৈছিলো, সেইটো হয়তো 2018 চনমান হ'ব, তেতিয়াতে কৈছিলো ইয়াতে আমি এটা লেবাৰ সকলৰ এটা ৰেজিষ্ট্ৰেশ্যন অফিচ এটা আমাৰ বনোৱা হওক আমাৰ জনজাতিসকলৰ কাৰণে, আৰু ইয়াত আমি এজন দুজন মানুহ ইয়াত ৰাখিম, আৰু ইয়াত ৰখাৰ পিছত কোন কোম্পানীত কাম কৰিব, কোন ঠিকাদাৰৰ আধাৰত কাম কৰিব, এই গোটেই ডিটেইলখিনি আমি ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিম আৰু আপোনালোকে কাম কৰিব। আৰু তেতিয়া যদি টকা নাপায়, কোনোবা কৰ্মচাৰী যদি অত্যাচাৰ হয়, তেতিয়া সেইখিনি বস্তু এই অফিচাৰৰ ৰেছপন্সিবল হ'ব বুলি। কিন্তু সেইটো হয়তো ময়ো ব্যস্ত থাকিলো বা সহযোগো নাপালো, সেইকাৰণে এই কামখিনি কৰা নহল। কিন্তু আজিও মই কওঁ, ইয়াত আমাৰ কাৰ্বি বড়ো বা অন্যান্য জনজাতি যিখিনি লেবাৰ কাম কৰি আছে বহুত আছে। আপোনালোকে জানে বাৰ্মিয়ান ইজ দ্য বিজনেছ হাব, তাত ইণ্ডাষ্ট্ৰীয়ে ভৰি থকা। এতিয়া বাৰু কি কয় এইখিনি মৰকদলালৈকে আহি পাইছে, যিটো এতিয়া ঘটনা হ'ল সেইটো মৰকদলা। তো সেইকাৰণে মই আৰু বেছি নকওঁ, যিটো ছেফগাৰ্ডৰ কথাটো ক'লো, এইটো লেবাৰসকলৰ কাৰণে আমাৰ যিখিনি কাম কৰিব আহে বাহিৰৰ পৰা, তেখেতসকলৰ কাৰণে এটা ৰেজিষ্ট্ৰেশ্যন অফিচ বনাওক, লেবাৰ এছ'চিয়েশ্যন বনাওক, আৰু ইয়াৰ থ্ৰুদিহে প্ৰপাৰ আমাৰ ভাই বন্ধুসকলে কাম কৰি সময়ত সঠিক যিখিনি পইচা, যিখিনি নিজৰ কামৰ যিখিনি মূল্য পাব বুলি মই ভাবো। আৰু যিটো দেৱৰাম ৰভাৱৰ যিটো জাষ্টিছ, মোৰ এইটো ব্যক্তিগত কথা, মোৰ ভাৱ, কোম্পানী হয়তো আমি কোম্পানীটো অলপ আগতে আমাৰ বক্তাসকলে কৈছে যে কোম্পানীটো আমি বন্ধ কৰি দিব লাগে, তালা মাৰি দিব লাগে, সেইটো আইনৰ হাতত আছে। আমি এইখিনি কেপাচিটি এটা কোম্পানী বন্ধ কৰিব পৰাকে আমাৰ সক্ষম আছে নে নাই সেইটো ময়ো ইমান নাজানো, কাৰণ মই ইমান অভিজ্ঞ ব্যক্তি নহয়। কিন্তু এটা কথা মই ডাঠি ক'ব পাৰো, যিটো কম্পেনচেশ্যন লওঁ আমি গভৰ্ণমেণ্টৰ ৰেট বা কোনো আমাৰ স্কেলৰ হিচাপত নাযাওঁ, আমি এনেকুৱা টকা ডিমাণ্ড কৰি দিব লাগে যিটো সিহঁতে উঠাবই নোৱাৰে আৰু ভয় খায়। চাপজ যদি আমি চৰকাৰৰ যদি হিচাপ উলিয়াওঁ যে কম্পেনচেশ্যন হিচাপে এজন মানুহৰ 25 লাখ পাব, তাৰ পাছত নেক্সট ধৰি লওক পাৰ মান্থ তেখেতৰ ফেমিলিয়ে 5,000 বা 10,000কে পাব, এইটো হ'ব পাৰে। কিন্তু আমি এনেকুৱা ডিমাণ্ড কৰি দিব লাগে 1 কোটি টকা 2 কোটি টকা ডিমাণ্ড কৰি দিওঁ, সিহঁতে যাতে মনত থাকে যে এজন ট্ৰাইবেল মানুহক মাৰিলে ইমান কোটি টকা দিব লগা হয়। এইবিলাক কিছুমান হেৰি টিক্সবিলাক কিছুমান ব্যৱহাৰ কৰিব লাগিব, যিবিলাক মানুহে আমাক ভয় খায়। আমাৰ নিজৰ মাটিত আমি নিজে থিয় হৈ আছো, ইয়াতে যদি আমি নিজৰ ইণ্ডিপেণ্ডেণ্ট নাই, তেতিয়াহ'লে আমি ইয়াত থাকি আৰু কিহৰ ট্ৰাইবেল কৰি লাভ আছে? আমাৰ ট্ৰাইবেল চাৰ্টিফিকেটবিলাক নলয় ভাল হ'ব তেতিয়া। তো সেইকাৰণে মোৰ এইটোৱে অনুৰোধ যে আমাৰ কাৰ্বিআংলঙৰ পৰা অহা দাদাসকলকো কওঁ, আপোনালোকৰ কাউন্সিলৰ ফালৰ পৰা এটা ইয়াত আমাক ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে এটা অফিচ এটা ব্যৱস্থা কৰি দিয়ক। আমাৰ কাৰ্বি ভাইসকল এতিয়া মেক্সিমাম কাম কৰিব আহিছে কাৰ্বি আংলঙৰ পৰা, ইষ্টৰ পৰা ইমান নাহে, ৱেষ্টৰ পৰা বহুত আহিছে। এতিয়াও কিজানি বৰ্ণিহাটত 2025 আমাৰ কাৰ্বি ভাইসকল পাম, যদি আমি এজনকে আমি কোন কোম্পানীত কিমানকে আছো। এইটো মই অকল অসমৰ কথা কোৱা নাই, মেঘালয় চাইডৰ পৰা লৈ 2025 মান আছে। কাৰণ বহুতখিনিয়ে মোক চিনি পায়, কাৰণ আমাৰ কোভিডৰ সময়তো ইয়াত বহুত সমস্যা হৈছিলে। আমাৰ এনেকুৱা হৈছিলে যে আমাৰ লেবাৰবিলাকক ঠিকাদাৰে পইচা নিদিয়া হৈ গ'ল, সিহঁতে যাবও নোৱাৰে, এতিয়া খাবৰ কাৰণেও চাউল নাই। আমাৰ এইখিনিয়ে পৰিস্থিতি হৈছিলে আমাৰ। সেই সময়ত আমি কেইজনমান ডেকা ল'ৰা যিমানখিনি সক্ষম পাৰো, কাৰোবাক 500 টকা, কাৰোবাক 200 টকা তেনেকুৱাকে গাড়ী ভাড়া কৰিও আমি পঠিয়াইছিলো। এইবিলাকো বহুতখিনি কথা আছে।
আৰু এনেকুৱা বেয়া দিন যাতে দেখা নাপাওঁ সেইকাৰণে মই গাৰ্জেনসকলকো এটা অনুৰোধ কৰিম আজিতো আৰু কোনো মেমৰেণ্ডাম নাই তো ভাবিলে আজি অনুৰোধ কৰিছো যে আপোনালোকে এই মেটাৰটো অলপ চিন্তা কৰি চাব আৰু কম্পেনচেশ্যন যিটো কথা সেইটো মই কোৱা নিচিনা যদি আমি কোম্পানী তালাও লগাব নোৱাৰো তেতিয়াহ'লে সিহঁতে যিটো এমাউণ্ট এফৰ্ড কৰিব নোৱাৰে তেনেকুৱা এটা ডিমাণ্ড দি এটলিষ্ট কোম্পানী 6 মাহ 1 বছৰৰ কাৰণে বন্ধ কৰি ৰাখিলে সিহঁতৰ মনত থাকিব সকলোকে ধন্যবাদ জনাই মোৰ বক্তব্য মানে সামৰিছো ধন্যবাদ হেমন্ত মুন্নাবাৰীয়াক ধন্যবাদ জনালোঁ তেখেতে খুব সুন্দৰ ট্ৰিক্স কেইটামান দিলে গতিকে তাইকে মনত লাগিছে আৰু তেখেতক হয়তো সকলোৱে চিনি নাপায় তেখেত বৰ্ণিঘাটৰ আৰু তেখেত যোৱাবাৰ MLA ষ্টেণ্ড কৰিছিলে জিৰাং সমষ্টিৰ পৰা MDC মেম্বাৰৰ কাউন্সিল ষ্টেণ্ড কৰিছিলে গতিকে তেখেতৰ সুপৰামৰ্শত আমাৰ ৰাইজক বা আমাৰ য'ত আমি আলোচনা কৰিছোঁ তাক নিশ্চয় আমি উল্লেখ কৰিব পাৰিম গতিকে এতিয়া আমি সময় ৰচনা কৰি এই সংক্ৰান্তত বিতংভাৱে বক্তব্য ৰাখিব পাৰিম ধন্যবাদ সভাপতি মহোদয় লগতে উপস্থিত সম্মানীয় দল সংগঠনৰ লগতে সম্মানীয় ৰাইজ আচলতে আজি সভাখনৰ আহ্বায়ক হিচাপে ময়ো এজন আৰু এই গতিকে এই গোটেই ঘটনাক্ৰমটো বা আজি এই মিটিংখনলৈকে যিখিনি ইতিমধ্যে হৈ গৈছে তাৰ ওপৰত আপোনালোকক কিছু কথা অৱগত কৰাব বিচাৰিছোঁ কিয়নো মিটিং প্ৰায় লাষ্ট পৰ্যায়ত আহিছে আমি কিছু সময়ৰ পিছতে আমি সিদ্ধান্ত ল'ম আজি গতিকে ঘটনাটো যোৱা এই মাহৰ 7 তাৰিখে সংঘটিত হৈছিল তাৰপিছত 8 তাৰিখটো তেনেকেই গুচি গ'ল 9 তাৰিখৰ দিনা আমি এটা সিদ্ধান্ত ল'লো আচলতে আমি 8 তাৰিখৰ দিনা সিদ্ধান্ত লৈছিলোঁ যে এই ইণ্ডাষ্ট্ৰীটো আমি বন্ধ কৰিব লাগিব যদিহে বন্ধ কৰোঁ তেতিয়াহে তেওঁলোকে এটা শিক্ষা পাব আৰু তাৰপিছত পৰৱৰ্তী পৰ্যায়ৰ যিখিনি মানে তেখেতসকলৰ ৰিয়েলাইজেশ্যন বা তেখেতসকলে যিখিনি কৰিবলগীয়া কাম সেইখিনি অনুভৱ হ'ব গতিকে আমি এটা সেই সময়টোত আচলতে আমি ঘটনাটো শুনাৰ পিছত বহুত ঠাইৰ পৰা আহি আমি একত্ৰিত হৈছিলোঁ বৰ্ণিঘাটত আৰু বৰ্ণিঘাটত সেইদিনা আমি এটা সিদ্ধান্ত লৈছিলোঁ যে তাৰ পিছদিনা অৰ্থাৎ আমি 9 তাৰিখে গোটেইবিলাকে ইণ্ডাষ্ট্ৰীটোৰ সন্মুখত আমিবিলাকে মানে একত্ৰিত হ'ম আৰু তাৰপিছত আমি ইণ্ডাষ্ট্ৰীটো বন্ধ কৰাৰ কাৰণে সিদ্ধান্ত ল'ম সেই অনুসৰি 9 তাৰিখে আমিবিলাকে তাত উপস্থিত হয় পোনপ্ৰথমে আমি কোম্পানীৰ গেট 2টা আছিল মুখ্য গেট এই 2টাটো আমি জেচিবি লৈ যায় সেই গেট 2টাৰ সন্মুখতে আমি গাঁত খান্দি দিলোঁ গাঁত খান্দি দিয়াৰ পিছত সম্পূৰ্ণ সেই ইণ্ডাষ্ট্ৰীটোত মানুহ অহা যোৱাৰ বাটটো সম্পূৰ্ণ যিহেতু তাত বন্ধ কৰি দিয়া হ'ল গতিকে ইণ্ডাষ্ট্ৰীটো বন্ধ হৈ থাকিল তেনেকৈ তাৰপিছতে আমি পুলিচ সোণাপুৰ পুলিচ ষ্টেচন লগতে উচ্চ পৰ্যায়ত যিমানখিনি বিষয়ববীয়া আছে ডিচিপি এডিজিপি চিপি ডিচিপি সকলোকে আমি আমাৰ যি মেমৰিয়াম আছিল আমাৰ যি এফআইআৰ আছিল সেইবিলাক আমি তেখেতসকলক আমি ছাবমিট কৰিলোঁ চিফ মিনিষ্টাৰক দিলোঁ ছেক্ৰেটেৰিয়েটক দিলোঁ চিফ ছেক্ৰেটেৰীক দিলোঁ ট্ৰাইবেল এফেয়াৰ্ছত দিলোঁ ইভেন আমি গৈ গভৰ্ণৰকো এখন আমি এটা মেমৰিয়াম এখন ছাবমিট কৰিছোঁ য'ত আমি আমাৰ খিলঞ্জীয়া লোকসকলে কি ধৰণে বহিৰাগত মানুহবিলাকৰ পৰা কি ধৰণৰ শোষণ বঞ্চনা ভুক্তভোগী হৈ আছে এই সম্পৰ্কত আমি এখন লিখা স্মাৰকপত্ৰ আমি তেখেতলৈকে প্ৰেৰণ কৰিছোঁ গতিকে অনাগত দিনত তেখেতে নিশ্চয় ইয়াৰ ওপৰত পদক্ষেপ ল'ব আৰু চিফ মিনিষ্টাৰকো ইতিমধ্যে আমি আমাৰ মেমৰিয়াম ছাবমিট কৰিছোঁ গতিকে আমি এই ঘটনাক্ৰমটোক লৈ আমি যিখিনি এতিয়ালৈকে কৰিলোঁ এইখিনি আপোনালোকক যিখিনি অফিচিয়েল কমপ্লেইন এইখিনি অৱগত কৰাইছোঁ লগতে আমি যিহেতু ময়ো এটা পাৰ্টিকুলাৰ বেলেগ এটা অৰ্গেনাইজেশ্যনত মই কাম কৰোঁ আৰু এনেধৰণে এক লগত কাম কৰাৰ অভিজ্ঞতা মোৰ নাই তথাপি এই ঘটনাটোৱে আচলতে আমি চবকে এই মঞ্চটোলৈকে টানি আনিম আৰু ময়ো
বা আমাৰ মোৰ অৰ্গেনাইজেশ্যন বা বাকী যিখিনি অৰ্গেনাইজেশ্যন আছে আমি যৌথভাৱে আমি চিন্তা কৰিলো যে এই যুঁজটো আমি একেলগে দিম আৰু আমাৰ যিখিনি এতিয়ালৈকে আমাৰ লগত এই মুভমেণ্টটোত অহা নাই বা তেখেতসকলে নিজাববীয়াকৈ কিছুমান কাৰ্যসূচী লৈছে গতিকে তেওঁলোকো নিশ্চয় ভাল চিন্তা কৰিছে কিন্তু তেওঁলোকক আমি জনাইছিলো যে এক কাম কৰোঁ এইবাৰ যিটো কাৰ্যসূচী বা এইবাৰ যিটো ঘটনা এইটোক লৈ আমি বেলেগ বেলেগকে নকৰি আমি এক লগত মেমৰিয়াম হওক বা ধৰ্ণা কাৰ্যসূচী বা যিকোনো কাৰ্যসূচীবিলাক আমি একেলগে আগুৱাই লৈ যাওঁ কিন্তু তেখেতসকলৰ চিন্তা চৰ্চা নিশ্চয় অলপ পৃথক তেখেতসকলে কিবা এটা চিন্তা কৰি যাৰ কাৰণে তেখেতসকলে নিজাববীয়াকৈ কৰিছে তেখেতসকলেও কিবা ভাল চিন্তাই কৰিছে বুলি মই অনুভৱ কৰোঁ গতিকে ইয়াত কম্পিটিশ্যন বোলা বস্তুটো একেবাৰে নাই ইয়াত কম্পিটিশ্যন দেখাবলগীয়াও নাই কাৰো লগত কম্পিটিশ্যন কৰিবলগীয়া নাই কোনো দল সংগঠনৰ লগত কম্পিটিশ্যন কৰিবলগীয়া নাই গতিকে এই যিটো যাত্ৰা এইটো হৈছে এজন জাতি ভাই এজন খিলঞ্জীয়াৰ কাৰণে আমি বিলাকে একত্ৰিত হৈছো ইয়াত একেবাৰে চেলেঞ্জ নাই চেলেঞ্জ এটাই থাকিব উদ্যোগ ইণ্ডাষ্ট্ৰী প্ৰতিষ্ঠানবিলাকক যি শিক্ষা দিয়াৰ প্ৰয়োজন আছে যৌথভাৱে এই যৌথভাৱে আমি এটা শিক্ষা দিম বুলিহে আমি একত্ৰিত হৈছো আৰু যোৱা সময়ছোৱাত আমি কেইজনমান ব্যক্তি তথা কেইটামান সংগঠনে লগ লাগি এই আজিৰ অৱস্থাটোলৈকে বা আজি মিটিংখনলৈকে আমি আহ্বায়ক হিচাপে আমি কামখিনি কৰিলো কিন্তু আজি আৰু বহু সংগঠন আমাৰ লগত যোগ হৈছে বহু মানুহ ইয়াত আহিছে মিটিংখনত আজিৰ পৰা আমি ইয়াত আজি একত্ৰিত হোৱা বা এই মিটিংখনত অহা প্ৰত্যেকজন মানুহে কিন্তু অনাগত যিখিনি যুদ্ধ বা যিখিনি আমাৰ কৰ্ম এইখিনি কিন্তু আমি একেলগে কৰি যাম বুলিহে আজি আমি এনেকেই আমাৰ চিন্তাটো আছিল আৰু আজিৰ পৰা এই চিন্তাটোৱে থাকিব গতিকে পুনৰ এবাৰ কৈছো ইয়াত কোনো ধৰণৰ চেলেঞ্জ নাই কোনো ধৰণৰ কিবা নাই আৰু এইখিনিতে আৰু এটা কথা জনাব লাগিব যে ইতিমধ্যে যিটো ভুক্তভোগী পৰিয়াল লেট মিষ্টাৰ দেৱৰাম ৰংহাং তেখেতৰ পৰিয়ালবৰ্গক ইতিমধ্যে ইণ্ডাষ্ট্ৰীৰ পৰা বহুতৰ ফোন কৰিছে তেখেতসকলক মানে মীমাংসাৰ কাৰণে কিবা কিবি কৈছে কিন্তু তেখেতসকলেও আমাৰ ৰাইজক বাদ দি দল সংগঠনক বাদ দি তেখেতসকলেও এই মীমাংসাত যাব বিচৰা নাই আৰু আমিও দেৱৰাম ৰংহাং মৰি গ'ল তেখেতসকলৰ পৰিয়ালে যি কম্পনচেশ্যন বা যি পাব লাগে তেখেতসকলে নিশ্চয় পাব আৰু তেখেতসকলে পোৱাৰ কাৰণে আমিবিলাকেও আজি আমাৰ যি পদক্ষেপ এই পদক্ষেপটোৱে বুজাই আমি উঠেদি নকলেও যে আমি বিচাৰিছো তেখেতসকলে পাওক কিন্তু আমাৰ দেৱৰাম ৰংহাঙৰ প্ৰতি আমাৰ শ্ৰদ্ধা থাকিব বা আমাৰ তেখেতৰ প্ৰতি আমাৰ বহুত ভাল পোৱা আছে যাৰ কাৰণে আমি ইমান এইখিনিলৈকে কৰিছো কিন্তু ইয়াৰ উপৰিও যিখিনি বাৰে বাৰে সংঘটিত হৈ আছে ঘটনাবিলাক বা আগলৈকে যিবিলাক ঘটনা ঘটিব তেনেকুৱা ধৰণৰ ঘটনাবিলাক বাৰম্বাৰ লগতে এই অঞ্চল বুলিয়ে নহয় আমাৰ খিলঞ্জীয়া বা আমাৰ জনজাতি মানুহৰ ওপৰত যি বৰ্বৰতা এনেধৰণৰ বৰ্বৰতা যাতে বাৰে বাৰে সংঘটিত নহয় তাৰ প্ৰতি এটা মানে আমিবিলাকে গোটেইবিলাকে এটা ষ্টেণ্ড ল'বৰ কাৰণে আচলতে আমি ঐক্যবদ্ধ হৈছো আমি সংকল্পবদ্ধ হৈছো গতিকে আমাৰ এইটোৱে চিন্তা বা এইটোৱে আমাৰ ষ্ট্ৰিক্ট ডিমাণ্ড হ'ব গতিকে এই যাত্ৰাটোৱে আমি আগলৈকে অক্ষুণ্ণ ৰাখি আগুৱাই লৈ যাব বিচাৰিছো এইখিনিয়ে মই আপোনালোকে অৱগত কৰিলো ধন্যবাদ অমৰ ৰংহাং ডাঙৰীয়াক ধন্যবাদ জনাইছো তেখেতে গোটেই ঘটনাটোৰ গোটেই আমাক জনালে যে পিছৰ পৰ্যায়লৈ যিখিনি হৈছে গতিকে তেখেতসকলে যিধৰণে আগবাঢ়িছে আগবাঢ়ি যাওক গোটেইখিনি সংগঠনক একত্ৰিত হওক যাতে একত্ৰিত হৈ পেলাই আমি যি বৃদ্ধি হৈছে তেখেতসকলক সহায় কৰিব পাৰোঁ তাৰ কাৰণে আগুৱাই যাব লাগে এতিয়া আমি বিভিন্ন সংগঠনৰ পৰা আমি মন্তব্য পালোঁ এতিয়া ৰাইজৰ
मेल किदो वीडियो ऑडियो नाली ठेकलो इगलो अपोरालम के ला आगतना अथे कोपिलो लासी नेली की पुजी के लके आदाम स्मिथ के पकलांगपन अब्राहमिक इकोनॉमी अपोरलो माने वेस्टर्न इकोनॉमी साल कासी थाक पेन प्रोडक्शन कपाबाद लापेन आले मते प्रॉफिट कपाचान ला आले के कोहा फान लासी कामुंथी अपोर ला आले के महाजन अफान चोट से एटुम के लुंगले फलांग चिपांग बोलो आदुंगारेल खेती बिदिता क्लेमुन एलो बांगामुनित नांगबादलो लापोत सी धरम परम जुतांग जुबात्ता इंगबोलो रोंग इसी निंग इसी मोमोटोटो दुथिक थेलो तांगा फेल फेल की करापत किला किसुं की बोइता नांगबादलो ते इटुम पिपोटे लंगलो लासी कामुंथी अपोरलो बिरता किलोंग दुना तिंगे सुरी हिनी की थम सोसे कार्बी आंगलों पेन दाग दुमरा लों नाकोचोंग दाद अबांगदो आसाम आलों के कार्बी आंगलों से लुंगले फारलों कियोंग नाय अथाइलो बा लापुआन लुंगले फालांग की दो फुटाकता दाग दुमरा माने इंडस्ट्रियल लों नाकाजोंग दाद पिसे माने मुजिदुन ठेक थेनेट माला इंडस्ट्रियल लों लेबर आसे क्लेम सी निंग आरोंग चोट मा आलांग ले तुम ओंगदुंग के कार्बी बुसी ठेक दुन मते वेस्ट कार्बी आंगलों ईस्ट कार्बी आंगलों ओंग चोट के वेस्ट कार्बी आंगलों बुसी अर्जुन लो आलांग ले तुम कार्बी सीधा में दाग दुमरा लों आदुंग आरेल की दो आकार बेन काची बिरटा के ठेक दुन लोंग लदे लासी पियो से ला काची बिरटा वे लासी काचिरन कामुंथी अपोरलो लापेन आलांगली तु मांगबों लेबर ऑर्गेनाइजेशन असोंग तावे सोंग आवे पद जाकोंग तावे लासी महाजन तुम चिंगनिक मेलो लासन का चिंगनिक अपद से देवराम रोंहांगपु आमोनित ता आजू माने दामो एंटे कपिया जोक्सी लासना सोंगावे लाताइसी कामुंथी अपोर सोंग दोपुतांगते कादोकावे लेबर दाक चिंगरुम से जाकोंग चिपांगतांग उनजे दाक आदुंग आराय किदो कार्बी पु बा लोकल पु अब तुमपेन माने कोऑर्डिनेशन दोजी लासन दोपुतांगते महाजना तुमता चिंगनेक उन एडेट पु कदम